অন্তত BTC এরিয়াত আমি মুসলিম ভোট 100ত খালি 1%হে পাইছে একদম আমার পয়সা আছে এটা প্রবলেম নাই আমার পয়সা আছে এটা প্রবলেম নাই बै सोनाबहान हरनाय LP स्कुलावनो नेशनल डेमोक्रेटिक फ्रंट ऑफ बर'लेण्ड जोनोम मोनदोंमोन। मैं रोऊंगी तब आपको भी रोना आएगा ना? ऐसे अब्बू रोते रोते हंसना सीखो हंसते हंसते रोना আগত মোৰ ওচৰত বহুত মুছলিম মানুহ আহিছিল ৰিজাল্টৰ পিছত এতিয়া নাহা হৈছে কি হ'ল এইটো প্ৰজেক্ট বনাইছে প্ৰজেক্ট সাবমিট হৈ আছে আমাৰ পইচা আছে এতিয়া প্ৰবলেম নাই ইমান প্ৰবলেম নাই টকা পইচাৰ অসুবিধা হোৱা নাই এতিয়া 1000 crore আছে 1000 কোটি টকা 1000 কোটি টকাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাম এই বাজেটৰ পিছতে পাম আমি নাজানিছিল আগত ধুনীয়া অসমীয়া কৈ এতিয়াতো অলপ পাৰিছে ময়ো নাজানিছিলোঁ মোৰতো বেংগলী আৰু নাগামিজ চব বেছি যায় আগত কিন্তু এতিয়া এইবিলাক চব পাহৰি গ'ল চব অসমীয়া অৱস্থা থাকিব এতিয়া চেছ প্ৰমোদ বড়ো ইমান অপেনলি আমাৰ এগেইনষ্টত লাগিছিল সি কংগ্ৰেছৰ লগত লাগি থাকি আগত আমি যেতিয়া কংগ্ৰেছৰ লগত আছিল প্ৰমোদ বড়ো বিজেপিৰ লগত আছিল এতিয়া আমি আপোনাক বেয়া পায় নে কাক বেয়া পায় মোক আপোনাক বেয়া পায় আচলতে ইহঁতে পাৰ্চনেলি আমাৰ একো নাই পলিটিকেলি BTCটো কেনেকৈ কব্জা কৰিব পাৰে তাৰ কাৰণে প্ৰমোদ বড়োৱে খুব চেষ্টা কৰিছিল কিন্তু প্ৰমোদ বড়োৰ কাহিনীটো আমি চবেই জানে তাৰ বেকগ্ৰাউণ্ডটো ছাত্ৰ সংগঠন হিচাপে এনেকুৱা ডাইৰেক্ট ৰোল ল'ব নালাগে আছুতো লোৱা নাই আজি বহুত বেংগলী ফেডাৰেশ্যন ষ্টুডেণ্ট ফেডাৰেশ্যন এইবিলাকতো এনেকুৱা লোৱা নাই আপচু অফিচতে মানে কংগ্ৰেছৰ ফ্লেগ থাকে যেতিয়া বিজেপিৰ লগত মিল আছিল আপচু অফিচতে বিজেপিৰ ফ্লেগ ৰাখি পেলাই কাম কৰে মানে এনেকুৱা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মই পোৱা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত পইচা আছে অসম চৰকাৰৰ পইচা অসম চৰকাৰতো এতিয়া পইচা নাই বিজেপিও আমাৰ লগত কোনো লিংক নাছিলে লাষ্টত বিজেপি আমাক পিক আপ কৰিলে BTC গভৰ্ণমেণ্ট বনোৱাৰ পিছত বিজেপিটো BTC ইলেকশ্যনতো আমাৰ এগেইনষ্টত আছিলে যেতিয়া আমি গভৰ্ণমেণ্ট বনাই ইয়াৰ পিছতহে ইহঁতে আমাৰ লগত আহিছে মানে আমাৰ লগত কথা পাতিছোঁ আমিও যাই পেলাই দিল্লীত প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতিছোঁ ৰাম মাধৱৰ লগত কথা পাতিছোঁ তেতিয়াই আমি কৈছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰ আনিম মই কৈছিলোঁ 70 to 80 ইয়াৰ ভিতৰত চিট পাব আপোনালোকে কোনো চিন্তা নাই আমি কৰি দিম এই হিচাপত 80+ হৈছে এতিয়া অসম চৰকাৰৰ এতিয়াতো ফাইনেন্স পইচাই নাই কি কম এতিয়া 2 মাহমান পিছতে ইহঁতে প্ৰজেক্ট দি পেলাই পইচা পাব যেতিয়ালৈকে বাজেট নহয় এতিয়াতো ক'ত পৰা পইচা পাম আমাৰ পইচা আছে এতিয়া প্ৰবলেম নাই ইমান প্ৰবলেম নাই টকা পইচাৰ অসুবিধা হোৱা নাই এতিয়া 1000 crore আছে 1000 কোটি টকা 1000 কোটি টকাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাম এই বাজেটৰ পিছতে পাম আমি সেইটো বহুতে ক'ব বিচাৰে যে 1000 কোটি নাপায় আচলতে কথাটো কি পাব নাই কংগ্ৰেছে আগতে কৈছিল ক'ত 1000 কোটি 200 কোটি মানেহে দিব বা 200 কোটি নাই এনেকুৱা নহয় কামটো আৰম্ভ হ'বই একদম প্ৰজেক্ট বনাইছে প্ৰজেক্ট সাবমিট হৈ আছে আমাৰ পইচা আছে এতিয়া প্ৰবলেম নাই ইমান প্ৰবলেম নাই টকা পইচাৰ অসুবিধা হোৱা নাই এতিয়া 1000 crore আছে 1000 কোটি টকা 1000 কোটি টকাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাম এই বাজেটৰ পিছতে পাম আমি সেইটো বহুতে ক'ব বিচাৰে যে 1000 কোটি নাপায় আচলতে কথাটো কি পাব নাই কংগ্ৰেছে আগতে কৈছিল ক'ত 1000 কোটি 200 কোটি মানেহে দিব বা 200 কোটি নাই এনেকুৱা নহয় আমাৰ আৰু স্পেচিয়েল চেণ্ট্ৰেল এছিষ্টেণ্ট 421 crore এনে বহি আছে আমি ইলেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই এতিয়া আৰম্ভ কৰিছে बै सोनाबहान हरनाय LP स्कुलावनो नेशनल डेमोक्रेटिक फ्रंट ऑफ बर'लेण्ड जोनोम मोनदोंमोन बर' हारिनि गेजेराव दावगानाय आरो जांख्रिथायखौ लाबोनांगोन गुरस्लायनाय सोलायनायखौ जोंनो लाबोनांगोन नाजानांगोन आरो हास्थायनांगोन बेनि थाखाय हाथरखिया जिबायदि सैथो आरो गोजोननायखौ फोरमायदों बेबायदिनो जोंबो दिनै सैथोनि लामाजों खारनांगोन गोजोननायनि लामाजों खारनांगोन दावबायलांनांगोन आरो दिनै जोंनो जानांगोन बर' हारिनि बर'लेण्डनि जोंथि अर दिनै बे फिरफिलाखौ गोरा गोख्रों गोजौसिनाव हमथाबनानै जोंनि गोबां मुंख्लंफोरानो जिउ बावलांबाय बेनिखाय दिनै खावलायो जोंबो बे फिरफिलाखौ बिर होनानैल' थाब्लानो जानाय नङा मान होब्लानो जानाय नङा जों गासैबो गोरा हमथाबनानै बयनिख्रुइबो गोजौ खालामनानै जों बावसोमनो नांगोन गेदेमा रायजो राजाफोर दिनै 3 अक्ट'बर बे अक्ट'बरावनो नेशनल डेमोक्रेटिक फ्रंट ऑफ बर'लेण्ड
बर' हारिनि जि दोम जानानै थानाय जारिमिन बेखौ खारथाय होनो जोनोम मोनदोंमोन आरो जोनोम मोननायनिफ्राय नेशनेल डेम'क्रेटिक फ्रन्ट अफ बर'लेण्डआ दिनैसिम थाथ'वाखै दिनैसिम नायफिनाखै नोंथांमोननि हेफाजाब बर'लेण्ड आर्मिफोरनि मेंनो रोङै नाजानाय हास्थायनाय गोलोमदै थै थरथिं होनाय आरो जोंनि मुंख्लंफोरनि जिउ थैयाव दिनै नेशनेल डेम'क्रेटिक फ्रन्ट अफ बर'लेण्डआ फोथायदों जोंनि बर'लेण्ड आर्मिफोरनि नाजानाय हास्थायनायाव जुजिनायाव बावसोमनायाव आरो रायजो राजानि हेफाजाब मददआव जों जि जोंनि हास्थायनाय आरो लुबैनायखौ जोंनि जि फिरफिलायाव बोनथुमनानै दोनदों बेखौ जाफुंहोनो हागोन बेखिनिखौनो बुंनानै दोनथ'बाय गोजोन्थों नेशनेल डेम'क्रेटिक फ्रन्ट अफ बर'लेण्ड जिउ लावथों बर' माहारिनि जि सिमां हारि बायदि थांना थानायनि जि सिमां बेयो जाफुंथों बर'आ देरहाथों गोजोन्थों ক'ব বিচাৰিছোঁ সন্মানীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰীদেৱৰ কথা তেখেতে 2001 চনত প্ৰথমবাৰৰ বাবে তামোলপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় আৰু পৰৱৰ্তী সময়ত তেখেতে আৰ্টফেডৰ অধ্যক্ষকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰে শ্ৰী দৈমাৰীদেৱে একাধিকবাৰ ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈ সংসদৰ বিভিন্ন স্থায়ী আৰু নিৰ্বাচিত সমিতিৰ সদস্য হিচাপেও দায়িত্ব পালন কৰি বৰ্ণিল অভিজ্ঞতা লাভ কৰে 2021 চনত পানেৰী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় অসম বিধানসভাৰ 21 সংখ্যক অধ্যক্ষ হিচাপে তেখেতে সফলতাৰে সদন পৰিচালনা কৰি সংসদীয় গণতন্ত্ৰৰ মৰ্যাদা আৰু গৌৰৱ অক্ষুণ্ণ ৰাখিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শ্ৰী দৈমাৰীদেৱে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিছে 2021 চনৰ পৰা 2026 চনলৈকে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ কাৰ্যবাহী সদস্য হিচাপে একেৰাহে 3টা কাৰ্যকালত ভাৰতক প্ৰতিনিধিত্ব কৰি CPAৰ ইতিহাসত সৰ্বাধিক সময় ধৰি কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব পালন কৰা ব্যক্তি হিচাপেও তেওঁ বিশেষ স্বীকৃতি লাভ কৰিছে জনতাৰ আশীৰ্বাদত পুনৰবাৰ তামোলপুৰ সমষ্টিৰ পৰা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভাত পদাৰ্পণ কৰি আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলৈ আগবঢ়া শ্ৰী দৈমাৰীদেৱলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ বিশ্বজিৎ দৈমাৰী মিনিষ্টাৰ ডিজিগনেট মই বিশ্বজিৎ দৈমাৰী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই বিশ্বজিৎ দৈমাৰী ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম নিৰ্বাচন হৈ গ'ল নিৰ্বাচন আগত আপুনি কৈছিল মই কিং মেকাৰ হ'ম নিৰ্বাচন আগত আপুনি কৈছিল আজমল কেনেকৈ অসমৰ ৰাজনীতিৰ কিং মেকাৰ হয় চাম মই থকালৈকে হ'ব নোৱাৰিব আৰু সেই কাম আপুনি কৰি দেখুৱালে হয় নাই এতিয়া অসমত যিটো বিচাৰিছে ইণ্টেলেকচুৱেল লেভেলত হওক বা পাব্লিক হওক বা যিকোনো যিটো বিচাৰিছে সেইটো আগৰ কংগ্ৰেছৰ দিনত কৰিব পৰা নাছিলে 15 বছৰ তো সেই কথাটোৱে আমি মেইন ইছ্যু লৈ পেলাই অসমত এটা পৰিৱৰ্তন লাগে নতুন চৰকাৰ লাগে সেইটো আমি কৈছোঁ আৰু আজমল হিচাপেতো যেতিয়ালৈকে মই আছে এনেকুৱা কিং মেকাৰ হ'ব নোৱাৰিব আৰু মই কৈছে আৰু আজমলে চিফ মিনিষ্টাৰ হ'ব বিচাৰিছিল মই চিফ মিনিষ্টাৰ হ'ম বুলি প্ৰচাৰ কৰিছিল মই কৈছে মই থাকালৈকে আজমল চাহাবে চিফ মিনিষ্টাৰ হ'ব নোৱাৰে এই কথাটো কৈছোঁ আৰু আমি পাব্লিকত কি কাৰণত আমি স্থান পাইছে বহুত যেনিবা আমি য'ত মিটিং কৰে তাতে বহুত পাব্লিক হয় মুছলিম হওক বা যিকোনো
বিভিন্ন জাতি জনগোষ্ঠী চবে আহি পেলাই আমাৰ মিটিঙত যোগদান কৰে তো আমি পৰিৱৰ্তন আমি কেনেকৈ আনিম তো আমি কৈছোঁ পাব্লিকৰ ওচৰত যাই পেলাই আমি বহুত মানে প্ৰতিশ্ৰুতি দিছে যে সেইখিনি কামটো আমি কৰি দিম বা আমাৰ এডুকেশ্যন ছাইডত হওক বা হেল্থ ছাইডতে হওক বা কমিউনিকেশ্যন ছাইডত বহুত কৰিব লগা আছে সেইখিনি কামটো আমি কৰি দিম বুলি প্ৰতিশ্ৰুতি দি আহিছে আৰু এই হিচাপত আমি কাম কৰি যাম আৰু পাব্লিকে আমাৰ ওপৰত এটা বিশ্বাস আছে আমিও পাব্লিকৰ ওপৰত বিশ্বাস ৰাখি পেলাই আমি কাম কৰি গ'লে হ'ল আজিও আপুনি ক'ব যে আজমল আপোনাৰ কাৰণে ফেক্টৰ আগতো নাছিল আজিও নহয় ভৱিষ্যতো আজমল নহয় ডাঙৰীয়া মোৰ কাৰণে একো ফেক্টৰ নহয় মই যেতিয়ালৈকে আছে সি মানে ধৰ্ম লাইনত পলিটিক্স কৰিছেতো কিন্তু ধৰ্ম লাইনত পলিটিক্সটো ইমান লাষ্টিং নকৰে সি মানে যোৱা 10 বছৰত খুব বেছি হাইলাইট কৰি হৈছিলে কিন্তু এইবাৰ মানে অসমবাসী ৰাইজে গম পালোঁ ইমান বছৰ মানে 50-60 বছৰ মানে এনেকুৱা ভাবিছিল যে অসমবাসী ৰাইজে এনেকুৱা ভাবিছিল যে আমি অসমত মুছলিম কমিউনিটিটো বাদ দি পেলাই পলিটিক্স কৰিব নোৱাৰে সেইটো ভাবিছিল কিন্তু আমি এইবাৰ দেখাই দিছে মুছলিম বাদেও আমি অসমত পলিটিক্সটো কৰিব পাৰে আপোনালোকে এইবাৰ মুছলিমৰ ভোট পোৱা নাই নেকি বহুত কম পাৰ্টি লাইনত যিখিনি আছে সেইটোৱে মুছলিমৰ ভোট লোৱা নাই মানে আমিতো ল'ব কাৰণে বহুত চেষ্টা কৰিছিল কিন্তু আমাক দিয়া নাই পাৰ্টি লাইনত যিখিনি মুছলিম ভোটাৰ আছে সেইখিনি দিছে আপুনি য'ত মানে 40,000 ভোটাৰ আছে ইয়াত আমি মানে 1,1200 এনেকুৱা ভোটহে পাইছে সেইটো আমাৰ পাৰ্টি ৱৰ্কাৰ বাকী দিয়া নাই পিছত ভৱিষ্যতে এই যদি এই ধৰণে ৰাজনীতি হয় দিগদাৰ নহ'ব জানো দিগদাৰ মানে আমিতো চবকে লৈ পেলাই পলিটিক্স কৰিব বিচাৰিছে কিন্তু আজি কি হ'ল মুছলিম কমিউনিটি আমাৰ লগত মিলি পেলাই কাম কৰিব নিবিচাৰে নেকি আমিতো বিচাৰিছিল বিফেফ দল হিচাপে BTC এৰিয়াত বেলেগত মই কি হৈছে হোৱা নাই মই নাজানো মুঠতে BTC এৰিয়াত আমি মুছলিম ভোট 100ত খালি 1%হে পাইছে একদম আপোনালোকে চালে গম পাব কি হ'ল এইবাৰ এছেম্বলি ইলেকশ্যনত আমি সকলোৱে একেলগে চবে BTC বাকী ৰাইজ মুছলিম হওক বা বড়ো হওক বা অসমীয়া হওক বা নেপালী ৰাজবংশী চবে আমি একেলগে থাকিব লাগিব এতিয়াতো ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আগত মোৰ ওচৰত বহুত মুছলিম মানুহ আহিছিল ৰিজাল্টৰ পিছত এতিয়া নাহা হৈছে কি হ'ল এইটো কি বেয়া হ'ল পলিটিক্সত হ'ব পাৰে কিন্তু এতিয়াতো আমাৰ লগত যোগাযোগ কৰি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগে বহুত পাব্লিক আহিছিল মোৰ ওচৰত মুছলিম পাব্লিক এতিয়া নাহে কিবা হ'ল কিন্তু আপুনি ইয়াৰ মাজতো BTADত আপুনি 12টা সমষ্টি আপুনি জিকি আহিলে আপোনাৰ এবাৰ যথেষ্ট আপোনাৰ প্ৰব্লেম বা প্ৰত্যাহ্বান আছিলে UPP আছিলে আপোনাৰ অঞ্জলি দৈমাৰী এটা শক্তি আছিলে বা নৱশৰণীয়া এটা শক্তি আছিলে আপোনাৰ কি কৌশল আছে যে আপুনি 12টা সমষ্টি জিকিবলৈ সক্ষম হ'ল কথা নহয় আমি এতিয়া BTC গভৰ্ণমেণ্ট চলি আছে BTC অঞ্চলত যি কৰিব লাগে আমিয়ে কৰিব আপোনাৰ ৰাস্তাৰ কথা হওক আপোনাৰ স্কুল বিল্ডিঙৰ কথা হওক আপোনাৰ ক'ৰবাত গৰাখহনীয়াৰ কথাই হওক হীৰাচৰণীয়া একো কৰিব নোৱাৰে বা কোনোবা UPP একো কৰিব নোৱাৰে বা কোনোবা কংগ্ৰেছে একো কৰিব নোৱাৰে যি কৰিব আমাৰ BPF দলে কৰিব BPF চৰকাৰে কৰিব এই হিচাপত আমি পাব্লিকক এট্ৰেকশ্যন আনিব পাৰিছোঁ আমি কথা দিছোঁ যে এই বছৰৰ পৰা আমি যিসকলৰ লগত ID নাম্বাৰ নাই গৰীব মানুহ ইহঁতক আমি ঘৰ দিম এই বছৰৰ পৰা এই 2016 পৰা আমাৰ আৰম্ভ হ'ব বছৰত 8,000 ফেমিলিক আমি ঘৰ বনাই দিওঁ এটা মডেল হ'ব এইটো আমাৰ প্ৰজেক্ট আছে আৰু সেল্ফ হেল্প গ্ৰুপ আমি 8,000 বছৰত যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ আমি সেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ ইহঁতকো আমি 10,000কৈ সেল্ফ হেল্প গ্ৰুপক অনুদান দিছে এইবিলাক আছে আৰু আমাৰ ইনকাম জেনেৰেটিং স্কিল ডেভেলপমেণ্টৰ এইবাৰ আমি প্ৰজেক্ট লৈছে বহুত যেনিবা মিস্ত্ৰীৰ কাম বা প্লাম্বাৰৰ কাম বা JCB চলোৱা বা JCB বনোৱা এইবিলাক সৰু এনেকুৱা স্কিল ডেভেলপমেণ্ট এইটো প্ৰগ্ৰামটো আমি আৰম্ভ হ'বই 2 মাহ 3 মাহৰ ভিতৰতে আৰম্ভ হ'ব মানে আমি বেছি গুৰুত্ব দিছে ইয়াং জেনেৰেশ্যন ইহঁতক যদি আমি চাকৰিটো ইমান দিব নোৱাৰে অসমতো নোৱাৰে আমাৰ BTCতো নোৱাৰে এইকাৰণে এই ল'ৰা ছোৱালীসকলক আমি চাব লাগিব মানুহবিলাক বিৰাট বেকাৰ হৈ আছে তো ইহঁতক এংগেজমেণ্টৰ কাৰণে আমি স্কিল ডেভেলপমেণ্টটো খুব গুৰুত্ব দিছে 2 মাহ 3 মাহৰ ভিতৰত আমাৰ ট্ৰেইনিং কোৰ্চটো আৰম্ভ হ'ব আৰু BTC পৰা ইহঁতক ইণ্ডাষ্ট্ৰীৰ পৰা লোন দিয়া হ'ব ছাবচিডি এনেকুৱা ষ্টাইলত আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া আহিছে আৰু আমাৰ প্ৰত্যেকটা জিলাত প্ৰত্যেকটা কমিউনিটিৰ কাৰণে এটা অফিচ মানে ইহঁতে কমিউনিটি হল বা কালচাৰেল ভৱন অসমীয়া হওক ৰাজবংশী হওক বা নেপালী হওক বা মদাহী হওক বা নাথযোগী হওক বা যিমান জাতি আছে আমাৰ BTCত 14টা জনজাতি আছে জাতি জনগোষ্ঠী মুছলিম হওক ইহঁতৰ কাৰণেও আমি এটা ঘৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ হোষ্টেল বা অফিচ এনেকুৱা আমি বনাই দিওঁ সেইবিলাক আমি প্ৰচাৰ কৰিছোঁ আৰু যেনেকৈ প্ৰচাৰ কৰিছে এনেকুৱা আমি ইনিচিয়েটিভ ল'ম কাম আৰম্ভ কৰিছে কামটো আৰম্ভ হ'বই
একদম প্ৰজেক্ট বনাইছে, প্ৰজেক্ট ছাবমিট হৈ আছে, আমাৰ পইচা আছে এতিয়া, প্ৰব্লেম নাই, ইমান প্ৰব্লেম নাই, টকা পইচাৰ অসুবিধা নাই, অসুবিধা হোৱা নাই এতিয়া। 1000 crore আছে, 1000 কোটি টকা। 1000 কোটি টকাটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাম, এই বাজেটৰ পিছতে পাম আমি। সেইটো বহুতে ক'ব বিচাৰে যে 1000 কোটি নাপায়, আচলতে কথাটো কি পাব? নাই নাই, কংগ্ৰেছে আগতে কৈছিল ক'ত 1000 কোটি, 200 কোটি মানেহে দিব বা 200 কোটি। নাই 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 নাই, এনেকুৱা নহয়। আমাৰ এতিয়া আৰু স্পেচিয়েল চেণ্ট্ৰেল এছিষ্টেণ্ট 421 crore এনে বহি আছে, আমি ইলেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই, এতিয়া আৰম্ভ কৰিছে এইবিলাকৰ পৰা। এইবিলাক নিৰ্বাচনৰ অপপ্ৰচাৰ আছিলে। এইটোতো নিৰ্বাচনৰতো চবেই ক'ব, BPF-ক হাৰাবৰ কাৰণে এনেকুৱা কথাটো চবেই ওলাব পাৰে, কিন্তু 1000 crore-টো 100% আমি পাম। প্ৰজেক্টটো আমি ছাবমিট কৰিম ইমিডিয়েটলি, মুঠতে জুলাই এই ছেশ্যনত আগত আমি সেইবিলাক প্ৰজেক্ট আমি জমা দিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো হৈ যাব, ইয়াৰ কাৰণে প্ৰব্লেম নাই। এতিয়া BTAD আপোনাৰ দলৰ আমি ফলাফল যথেষ্ট সুন্দৰ বুলি কৈছোঁ, ইয়াত কোনো সন্দেহ নাই। আৰু আপুনি এইবাৰ বিজেপি দলক যথেষ্ট সহায় কৰিলে, গতিকে বিজেপি দলৰ সমষ্টি যথেষ্ট বাঢ়িছে। আপুনি কি ভাবে BPF-ৰ কাৰণে বিজেপিৰ কিমান সমষ্টি বাঢ়িছে বুলি আপুনি ভাবে? আপুনি গহপুৰত আপুনি প্ৰচাৰ কৰিছিল, আপুনি বিহপুৰীয়াত কৰিছিল, বিজেপি তাত জিকিবলৈ সক্ষম হৈছে, আপুনি চতিয়াত কৰিছিল, বিজেপি জিকিবলৈ সক্ষম হৈছে, এনেকৈ বহু সমষ্টিত প্ৰায় 35টা 40টা সমষ্টি আপুনি বহুত আছে। কিমান সমষ্টি জিকিলে আপোনাৰ কাৰণে? আপোনাৰ সেইফালে লামডিং আছে, ডিফু হয়, আৰু এইফালে যেনিবা ইয়াত মৰিগাঁও জাগিৰোড আৰু মৰিগাঁও সমষ্টি আৰু জাগিৰোড সমষ্টি আৰু লাহৰীঘাট, দিছপুৰ, সেইবিলাকত আমি প্ৰচাৰ চলাইছোঁ। তো হিচাপত মুঠতে আমাৰ BTAD বাহিৰত কেইটা সমষ্টিত চলাইছিলে? 40টামান? 40টা হোৱা নাই, 32টা ভিতৰত কালি আমি হাৰিছোঁ ৰকিবুল হুছেইনৰ, ইয়াৰ পিছত ৰেকিবুদ্দিন, ইয়াৰ পিছত অজন্তা বাইদেউ, এই 3টা সমষ্টিত মই হাৰিছোঁ। জিকিছে AGP BJP জিকিছে, আৰু লাহৰীঘাটো হাৰিছে আমি, 4টা সমষ্টিত আমি হাৰিছোঁ। ইয়াৰ বাদে চব AGPও জিকিছে, BJPও জিকিছে। এতিয়া আপুনি বিজেপিৰ কাৰণে বা AGPৰ কাৰণে আপুনি BTAD বাহিৰত আহি যথেষ্ট প্ৰচাৰ কৰিলে, দলৰ লাভ হ'ল, কিন্তু আপুনি অকলে BTAD প্ৰচাৰ কৰিলে। ইয়াৰ আগতে ধৰক নৰেন্দ্ৰ মোদী গৈছিলে প্ৰধানমন্ত্ৰী, বা অমিত শ্বাহ আছিলে, আৰম্ভণিৰ দিনৰ কথা আছিল, কিন্তু বিজেপিৰ কোনো নেতা নোহোৱাকৈ দুখন সভাৰ হিমন্ত বিশ্বক আমি দেখিছোঁ, মানে অকলেই কৰিলে। আপুনি অকলে গোটেই কেনেকৈ জয় কৰিব পাৰিলে? নাই, এইটো আমাৰ BTC বাকী ৰাইজৰ কাৰণে ইমান প্ৰব্লেম নহয়। BTC বাকী ৰাইজে চবেই আমাৰ লগত আছে, মেক্সিমামে আমাৰ লগত আছে, আৰু বিশ্বাস আছে মোৰ ওপৰত। মই কামো কৰিছোঁ আৰু কৰি পেলাই দেখুৱাই দিয়া আছে, আৰু দেখাই দিম মই। BTC মই এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ। এইটো যেনেকৈ ঘৰ বনাই দিয়া, এইটোতো কোনো দেশত নাই, কোনো ষ্টেটে এনেকুৱা পলিচি লোৱা নাই যে ID নাম্বাৰ নথকা গৰীবসকলক যে ঘৰ বনাই দিওঁ। 1 বছৰত 8,000, তো 4 বছৰত 38,000 ফেমিলিয়ে ঘৰ পাব। মাটি ক'ত দিছে? মাটি নহয়, নিজা আছে ইহঁতে, কিন্তু ID নাম্বাৰ থাকিলে যে IY ঘৰ পায়, কিন্তু বহুত গৰীব মানুহে ID নাম্বাৰ নাই, এইসকলে বিৰাট ডিপ্ৰাইভ হৈ আছে। এইকাৰণে আমি BTCৰ পৰা এক্সট্ৰা পলিচি লৈছে যে এই বছৰৰ পৰা আমি আৰম্ভ কৰিম সেইটোৱে। আৰু আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এটা ভৱন বনোৱা, সেইবিলাক কোনোবা অসমে বনাইছে নেকি, অন্ধ্ৰপ্ৰদেশে বনাইছে নেকি, বা কোনোবা গুজৰাটে বনাইছে নেকি? বনা নাই, বেংগলতো নাই। প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে এটা ভৱন কোনে চিন্তা কৰিছে? এইটো আমিহে চিন্তা কৰিছে, আমিহে বনাই। কোনো ডিফাৰেণ্ট নহয়, অসমীয়া হওক, বঙালী হওক, মাৰোৱালী হওক, চবৰ কাৰণে এটা ভৱন। 56 crore 14 তলা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ মই, আৰম্ভ হ'ব কাম। এতিয়া এবাৰ নিৰ্বাচনত আমি দেখিছিলোঁ বিজেপি ভোট দিব নালাগে, BPF ভোট দিব নালাগে বুলি গুৱাহাটীত বুদ্ধিজীৱীয়ে প্ৰচাৰ কৰিছিলে। বুদ্ধিজীৱীৰ কথা নুশুনিলে নেকি এবাৰ? কাম নাই, সেইবিলাক বুদ্ধিজীৱীৰ কথা লৈ পেলাই ৰাইজে ভোট নিদিয়ে। ৰাইজে ভোট দিব, মই ভোট দিয়াৰ পিছত মই কিবা পাম নেকি, কাৰ পৰা মই লাভ হ'ম, সেইটোকে চিন্তা কৰিম। বুদ্ধিজীৱীয়ে এই গৰীবসকলৰ কাৰণে কি চিন্তা কৰিছে, কি দিব পাৰিছে? সিহঁতেতো বকিহে থাকে। কিন্তু আজি পলিটিচিয়ান ইলেকশ্যন আহিছে, মই BJPক ভোট দিলে মই সেইটো পাম, বা BPFক ভোট দিলে মই সেইটো পাম, সেইটো ভাবে চবেই ভাবে। এই হিচাপত ভোট দিব। কোনোবা বুদ্ধিজীৱীৰ কথা লৈ পেলাই পাব্লিকে ভোট নিদিয়ে। মইতো চিধা কাউণ্টাৰ দিছে। আপুনি কৈছে আপুনি কোকৰাঝাৰলৈ মাটি পঠিয়াইছিলে? কোকৰাঝাৰতো কৈছোঁ, চব জেগাতো কৈছোঁ মই। এইটো এতিয়া আপোনাৰ দলৰ পৰা 2জন মন্ত্ৰী পাইছে, সুখী নে? 3জন পাব, 3জন, আৰু এজন আছে। পাব? আৰু এজন আছে। কেতিয়া পাব? 1 মাহ ভিতৰতে পাব। ছেশ্যনৰ পিছত পাব। কোনে পাব ক'ব নেকি? কোনে পায় সেইটো আমি ঠিক কৰা নাই, মুঠতে পাব। আৰু মন্ত্ৰী হৈ যে কিবা কৰিব পাৰে সেইটো নহয়, আমাৰ ইছ্যু আছে। ইছ্যু মানে সেইদিনা লাকিলি আমি কাৰ্বি আংলং আৰু NCLছৰ আমাৰ বড়োসকলৰ যিটো ট্ৰাইবেল মৰ্যাদা পাব লাগে, সেইটো কেবিনেট পাছ হৈ গ'ল। অহা ছেশ্যনত এইটো বিল আনিব, তো হৈ গ'ল। আমাৰ ইছ্যু হিচাপে সেইটোৱেই আছিল। কিন্তু বিক্ষোভ কৰিছে, সেইটো আপুনি কি ক'ব? নাই, ৰাজনীতি, এইটোতো কংগ্ৰেছে কৰিছে। এইফালে ফ্লেন্সৰ কাৰ্বিসকলক আমি কৰাই দিলোঁ, এইটো কি বিয়া?
কাৰ্বি আংলঙৰ আমাৰ বড়োসকলে যেনেকুৱা আছে ইয়াতকৈ 3 গুণ ডাবল 3 গুণ বেছি ইয়াত প্লেন্সত কাৰ্বিসকল আছে ইহঁতেতো ট্ৰাইবেল হৈ গ'ল এতিয়া এইটোতো চবেই জানে এইটো পলিটিক্স ইয়াৰ পৰা ভয় কৰিবলগীয়া একো নাই ভয় কৰিব লগা একো নাই এইটোতো বিল আনিবই আৰু বেছি দিন নাই নেক্সট ছেছনতে আনিব সেইবিলাক এতিয়া আপুনি ফৰেষ্ট পাইছে বন আপোনাৰ দলে জনস্বাস্থ্য পাইছে ভাল বিভাগ পাইছে খাদ্য যোগান বিভাগ পাইছে ভাল বিভাগেই পাইছে খাদ্যটো ছ'চিয়েল ৱেলফেয়াৰ হয় নাই পোৱা ছ'চিয়েল ৱেলফেয়াৰ নহয় যে আপোনাৰ ছাপ্লাই ছাপ্লাই ফুড এণ্ড চিভিল ছাপ্লাই হয়। এইটো পাইছে সুখিনে আপুনি সুখী মানে সেইটোতো ডিপাৰ্টমেণ্টটো ভাল নাই ডিপাৰ্টমেণ্টটো বেয়া নহয় কাম কৰিব লাগিব ৰাইজৰ সহায় পাব লাগিব অকলেতো নোৱাৰে মন্ত্ৰী অকলে একো কৰিব নোৱাৰে ৰাইজৰ সহায় পাব লাগিব তেতিয়াহে সি ভাল কাম কৰিব পাৰিব গঠৈ অকণমান মুঠতে আমি এইবাৰ চাই ল'ম আমি আগত মই এনে ফ্ৰী এৰি দিছিলোঁ আমাৰ মন্ত্ৰীসকলক এইবাৰ মানে মই অলপ ষ্ট্ৰেংথটো ধৰিব চবকে AGP হওক BJP হওক আমাৰ BP হওক আমি চাব লাগিব আগতে এৰিছিল নেকি আপুনি সব এৰি দিছিল মই একো খোৱা নাছিল ক'ত কি কৰিছে কৰা নাই মন্ত্ৰীসকলে নিজাববীয়া কাম কৰিছে বেয়া কাম কৰিছিলে নিজাববীয়া চিন্তা কৰি পেলাই কাম কৰিছে বেয়া হৈছে না ভাল হৈছে তো মই ক'ব নাযাওঁ কিন্তু এইবাৰ মুঠতে মন্ত্ৰীসভাক AGP মন্ত্ৰী হওক বা BJP মন্ত্ৰী হওক বা আমাৰ BPF মন্ত্ৰী হওক ৰাইজক আমি যেনেকুৱা প্ৰতিশ্ৰুতি দি পেলাই আহিছে এই কামটো কৰিবই লাগিব উপায় নাই নকৰিলে আমি নেক্সট 5 ইয়াৰ্ছ আৰু শেষ 5 বছৰতো সব সমস্যা সমাধান কৰিব নোৱাৰে আৰু সময় লাগিব আৰু এনেতো BJPটো এনে 15 বছৰ আৰামত যাব 15 বছৰ যাব একদম পাৰ হৈ যাব কিয় কেনেকৈ ক'লে আমি আছোঁ না আমি আছে চিন্তা কৰিবই নালাগে মই সেইদিনা কৈছোঁ মই সেইদিনা ইয়াত যদি মোক অলপ খবৰ দিলে হয় 15 বছৰ কংগ্ৰেছৰ 15 বছৰটো ভাঙি পেলাই 20 বছৰ কৰি দিম বুলি ক'বলৈ থাকিছিল মই এই কোকৰাঝাৰ মিটিঙত নাই ইয়াত এই যে সেইদিনা অটিকিঙৰ মিটিঙত মোক অলপ খবৰ দিব লাগিছিল অলপ পঠাই দিলে হয় মই কথাবিলাক কিছুমান আৰামত 15 বছৰটো ইজিলি লৈ যাব আপুনি 15 বছৰ BTADত আপুনি শাসন কৰিছে আপুনি নিজে ৰাজনীতি কিমান বছৰ কৰিব বিচাৰে কৰিম ৰ'ব 50-60 বছৰ মানটো কৰিব লাগিব আৰু নাই এতিয়াতো মই 46 হয় 46 45 46 হৈ গ'ল 46 পূৰা হোৱা নাই ৰানিং কৰিব পাৰিতো আৰু 15-20 বছৰটো আৰু কৰিব পাৰি BJP কোনো চিন্তা কৰিব নালাগে মই থকা সময়ত কিন্তু কামটো চবে একেলগে ভালকৈ কৰিব লাগিব আপুনি কৈছে যে 15-20 বছৰ হ'ব BJPৰ লগতে আপুনি থাকিব BJPৰ লগত থাকিম BJPৰ লগতে থাকিম তাৰমানে কংগ্ৰেছে 15 বছৰ কণ্টিনিউ কৰিছেতো সেইটো ব্ৰেক কৰি 20 বছৰলৈকে লৈ যাব বিচাৰিছোঁ ৰেকৰ্ড কৰিম আমি 15 বছৰ কংগ্ৰেছক সহায় কৰিছে না কংগ্ৰেছৰ লগত থাকোঁতে আপুনি ভাল পাই আছিলে নাই মনত সুখী আছিলে ভাল আছিল কিন্তু কিছুমান মন্ত্ৰী কিছুমান লিডাৰে ভাল নহয় না আপুনি চাওক যেতিয়া নেকি মুছলিম আৰু বড়ো ৰায়টিং হৈছিলে গোষ্ঠী সংঘৰ্ষ এইটো সময়ত কংগ্ৰেছে আমাক সহায়হে কৰিব লাগিছিল যে এনেকুৱা হ'ব নালাগে বন্ধ হ'ব লাগে তো এইটো নকৈ পেলাই আমাক বেয়াকৈ গালি দি থাকে এইবিলাক কিবা চৰকাৰৰ লগত থাকি কি লাভ হ'ব আপুনি কংগ্ৰেছৰ দুজন মন্ত্ৰী খুব বেয়া পায় যেন লাগে একদম এজন ৰকিবুল হুছেইন আৰু এজনটো মন্ত্ৰী নহয় বাৰু সভাপতি অঞ্জন দত্ত আৰু এই হাৰিছে বিচৰা ভূপেন বৰা আপোনাৰ কিয় ইমান বেয়া পায় আপুনি নাই মইতো বেয়া পোৱা নাছিল সি যে যেনেকুৱা কথা কয় পাৰ্চনেল এটাক কৰে বা আমাৰ জাতি হিচাপে মানে দোষ দিব বিচাৰিছে কোনোবা NDFB হ'ব পাৰে না সব মানুহটো বড়ো জাতিটো NDFB নহয় সব মানুহ বড়ো জাতি NDFB ভাল নাপায় কিছু পাব্লিক থাকিব পাৰে অলপ চলপ সব জাতিয়ে NDFB ভাল নাপায়তো আমাৰ বড়ো জাতিয়ে তো এই হিচাপত NDFB হিচাপে গালি দিয়ক বা কোনোবা এক্সট্ৰিমিষ্টক গালি দিয়ক কিন্তু জাতি হিচাপে কিয় গালি দিছে কিয় কৈছে সব ঘৰে ঘৰে বন্দুক আছে বুলি এইবিলাক কথা কিয় কয় সেইটো সময়ত আমি একেলগে চৰকাৰত আছিল এইবিলাক খুব দুৰ্ভাগ্যজনক কথা মই সেইবিলাক কথা মই সহ্য কৰিব নোৱাৰিম 2006 পৰা আপুনি কংগ্ৰেছৰ লগত আছিলে মই জানো 2006 পৰা আপোনালোকে ঠিকে চলি আছিলে ইয়াৰ আগতেও আমি পাৰ্টি নাছিলে আমাৰ 9জন MLA যেতিয়া নেকি আজমল চাহাবে কংগ্ৰেছ এৰি পেলাই গ'ল সেইটো সময়ত আমিয়ে সহায় কৰিছে তাত 2011টো আপুনি ছাপোৰ্ট দিলে আপুনি কোনখিনি সময়ৰ পৰা কংগ্ৰেছৰ লগত আপোনাৰ মনে নিমিলা হ'ল সেই ৰায়ত একদম খুব বেয়া পাইছে এনেকুৱা ক'ব নালাগে জাতি হিচাপে দোষ দিব নালাগে কোনোবা এজনক কোনোবা এক্সট্ৰিমিষ্টক এতিয়া আপুনি 1000 কোটি টকা পেকেজ পাব বুলি আপুনি নিশ্চিত আপুনি কৈছে যে BTADৰ যথেষ্ট কাম হ'ব এইটো হ'লেতো খুব ভালেই হয় আৰু আপুনি কৈছে যে আপুনি কেতিয়াও কিং নহয় আপুনি কিং মেকাৰ হ'ব বুলি কৈছে কিং মেকাৰটো আমি সদায় এই 15 বছৰটো আপুনি দেখিলে আৰু এইবাৰতো আমি মোৰ এটা কথা জানিবলৈ খুব মন যায় আপুনি ইমান প্ৰভাৱশালী এজন ৰাজনীতিক নেতা আপুনি অসমৰ ৰাজনীতিলৈ কেলৈ নাহে নাই BTCত বহুত কৰিব লগা কাম আছে BTC এৰি পেলাই আহিলে BTCত একো নহ'ব একদম তাৰমানে আমাৰ BTCত বহুত ডিপ্ৰাইভ আছিলে এতিয়া অলপ হৈছে আৰু কৰিব লগা আছে দৰকাৰ নাই দিছপুৰত আহিবলৈ দিছপুৰত মন্ত্ৰী হ'বলৈ মন নাযায় এইবিলাক মন্ত্ৰীৰ কাম নাই এইবিলাক
কৰা মানুহ আছে ইহঁতক চাব লাগিব, ষ্ট্ৰেং ধৰা মানুহ লাগে। BTCত থাকি আমাৰ MLA বা MCLA বা EM সকলক চাব লাগে। পাব্লিকক ইমান দায়িত্ব লৈছে, আমি এইবাৰ মানে সেইবিলাক দায়িত্ব লৈ পেলাই যদি মই কাম কৰিব নোৱাৰে পলিটিক্সটো চেছ হৈ যাব। ৰাইজে বিৰাট বিশ্বাস আমাৰ ওপৰত আৰু বিৰাট আশাবাদী। আমি যেনেকুৱা কথা দিছে, ৰাস্তাৰ কথা, ক'তবা খোৱা পানী যোগানৰ কথা, ক'তবা গৰাখহনীয়াৰ কথা, ক'তবা অভাৰব্ৰিজৰ কথা, এইবিলাক আমি যেনিবা BTC অঞ্চলত আমাৰ 9টা এতিয়াও ফ্লাইঅভাৰ বনাব লগা আছে। বাসুগাঁও, গোসাইগাঁও, পকিৰাগ্ৰাম, ওদালগুৰি, হৰিচিঙা, গড়েশ্বৰত এই বছৰত হ'ব। গড়েশ্বৰ, বাসুগাঁও আৰু ঠংলা, এই 3টা ফ্লাইঅভাৰটো আমি এইবাৰ বনাম এই বছৰত। এনেকুৱা কথা দিছে। আৰু অহা বছৰত আমাৰ এইফালে বাসুগাঁও নহয় গোসাইগাঁও থাকিব, এইফালে ওদালগুৰি থাকিব আৰু সেইফালে পকিৰাগ্ৰাম থাকিব। মানে পইচাটো ইমান প্ৰব্লেম নহয়। আমি কাম কৰিব পাৰিলে পইচা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত দিবৰ কাৰণে ৰেডি। কাম কৰি পেলাই দেখাব লাগে। গভৰ্ণমেণ্ট অফ আছামে ভালকৈ ইউটিলাইজ কৰিব পৰা নাই। যেনিবা MGNREGA আমাৰ BTC অঞ্চলত ইমান ফাষ্ট ইমপ্লিমেণ্ট হয়, কিন্তু অসমত এনেকুৱা ইমপ্লিমেণ্ট নহয়। ইহঁতৰ কাৰণে আমাৰ পইচাবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহাটো লেট বন্ধ হৈ যায়। UC-টো সময়মতে দিব নোৱাৰে। আৰু কিছুমান NLCPR, PMJSY যিবিলাক স্কিম BTCত বহুত ফাষ্ট হয় কাম কৰাটো। সোনকালে আমি UC-টো দিছপুৰত পঠাই দিয়ে, দিছপুৰত দিব নোৱাৰে, যিহেতু এই বাকী অসমত ইউটিলাইজ হোৱা নাই। এইবিলাকৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পইচা পোৱাটো বহুত লেট হৈছে। আৰু এতিয়াও পেণ্ডিং আছে আমাৰ পইচা পাব লগা দিছপুৰত। কেতিয়াবা ভাবে নাযাওঁ BTC কোনটো কাম কৰিব পৰা নাই? BTCত আমি কাম কৰিব পৰা নাই মানে গৰাখহনীয়া খুব, আৰু এডুকেশ্যন ছাইডত আৰু হেল্থ ছেক্টৰত আমাৰ খুব প্ৰব্লেম আছে। তাৰমানে আমি BTC পৰা হেল্থ ছেক্টৰত হস্পিটেলটো আমি বনাব পাৰিম আমাৰ পইচা দি, কিন্তু ডক্টৰ নাৰ্ছৰ বিৰাট প্ৰব্লেম। যেতিয়া হেমন্ত দা আছিলে সেইটো সময়ত আমি বহুত ডক্টৰ বা নাৰ্ছ পাবলৈ সক্ষম হৈছিলে। সি নাথাকাৰ পৰা আমাৰ এই 5 বছৰটো বিৰাট প্ৰব্লেম। 5 বছৰটো কংগ্ৰেছৰ মাজত গণ্ডগোলেই শেষ, একো কাম কৰিব পৰা নাই। 11 পৰা 16লৈকে 11 পৰা 16লৈকে মুঠতে আমাৰ সেইফালেও ৰাইট হৈ গ'ল BTC অঞ্চলত, আদিবাসীৰ লগত একবাৰটো মুছলিমৰ লগত, সেইটো এনে 2 বছৰ গ'ল। আৰু সেইফালে কংগ্ৰেছটো 3 বছৰ জাগৰা, 5 বছৰত একো কাম কৰিব পৰা নাইতো। মুঠতে আমাৰ BTCত আমাৰ হেল্থ ছেক্টৰত খুব কৰিব লগা আছে, এডুকেশ্যন ছেক্টৰতো আছে। আৰু এডুকেশ্যন ছেক্টৰত আমি এইবাৰ স্পেচিয়েল চেণ্ট্ৰেল এছেছনৰ যিটো পইচা, যিমান প্ৰাইভেট স্কুল আছে, কলেজ আছে, এইবিলাকত আমি যিমান পাৰে গ্ৰেণ্ড শ্ৰেণীত দিব বিচাৰিছোঁ এই বছৰৰ পৰা। যেনিবা আপোনাৰ বড়ো মিডিয়ামৰ, মানে বড়ো মিডিয়াম নহয়, বড়ো মিডিয়াম থাকে, বড়োফা UN ব্ৰহ্ম স্কুল, কলেজ, জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, বা এই মুছলিমসকলৰ কিবাটো কি কয় স্কুলটো, মাদ্ৰাছা, এইবিলাকক আমি দিম। পিয়ৰলি প্ৰাইভেট স্কুল আৰু কলেজবিলাকক ক'ৰবা 20 লাখ, ক'ৰবা 25 লাখ, ক'ৰবা 1 কোটি, ক'ৰবা 2 কোটি, ক'ৰবা 6 কোটি, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, এইবিলাকক আমি পইচা দিম। ইঞ্জিনিয়াৰিঙত আমি 5 কোটি আৰু ইউনিভাৰ্চিটিত আমি 10 কোটি অলৰেডি এপ্ৰুভ কৰিলে, সেইটো আমি দিম। ক'ৰবা স্কুল কলেজত হয়তো হোষ্টেল লাগে, হোষ্টেল বনাই দিম। পিয়ৰলি প্ৰাইভেট, মানে চৰকাৰী স্কুল কলেজত নহয়। সেইবিলাক আমাৰ প্ৰজেক্ট, সেইবিলাকটোৱে আমি বহুত ইলেকশ্যনত আমি বহুত ৰাইজৰ ওচৰত সেইবিলাক কথাটোৱে কৈছোঁ আমি। এতিয়া BTAD কেইবাবাৰো সংঘৰ্ষ হৈছে, আপুনিও ক'লে যে আপোনালোকে সেইবিলাকৰ কাৰণে শাসন সুপৰিচালনা কৰাত কিছু অসুবিধা হৈছিল। এই সংঘৰ্ষ আকৌ হোৱাৰ আশংকা আছে নেকি? নাই, এনেকুৱা নাই। এনেকুৱা সংঘাত হোৱাৰ একো চেম্বল দেখা নাই, বা নহ'ব লাগে, এতিয়া নহ'ব লাগে। কেলৈ মানে আমাৰ মুছলিম হওক, আদিবাসী হওক, চবেই আগৰ নিচিনা খুব নৰ্মেল আপ ডাউন হৈ আছে, বজাৰ তাজাৰ কৰি আছে। মুঠতে এনেকুৱা ভয় কৰিব লগা একো নাই ইয়াতে। মানে কিছুমান এজন দুজন মানুহটো সুবিধা ল'বই কৰিবৰ কাৰণে, এনেকুৱাটো খুব চেষ্টা কৰি থাকে, কিন্তু পৰা নাই। সংঘৰ্ষত যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছিল সকলোকে পুনৰ সংস্থাপন দিব পাৰিছে? আমি BTC ছাইডৰ পৰা যিখিনি সহায় কৰিব লাগে আমি কৰিছোঁ, কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি পাৰ ফেমিলি মানে আমি 5 লাখকৈ ডিমাণ্ড কৰিছে, আজিলৈকে পোৱা নাই। মুঠতে কিবা একটা আমি পাম, 5 লাখ নহ'লেও 2 লাখ 3 লাখ হ'লেও আমি নিশ্চয় পাব। এতিয়াতো আমি নিজা গভৰ্ণমেণ্ট, এতিয়া আমি কথা পাতি ল'ম। মুঠতে বড়ো হওক, আদিবাসী হওক বা মুছলিম হওক, চবকে দিব লাগে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি এনে 45 crore পাইছে, চিৰাম 45 আৰু সেইফালে কোকৰাঝাৰ 45 আৰু ধুবুৰী জিলা হিচাপে 45 পাইছে। সেইটোৱে পাইছে, সেইটো ডাইৰেক্ট মেনশ্যন কৰা আছে, আপোনালোকে এইটো কমিউনিকেশ্যন ছাইডত ব্যৱহাৰ কৰিব লাগে বুলি। জাষ্ট ৰাস্তা দলং সেইখিনি বনাইছে। এতিয়া গগৈ চৰকাৰে আপুনি কৈছে যে যথেষ্ট অপশাসন চলাইছিলে যোৱা 5 বছৰ, আৰু বিত্তীয় অৱস্থাটো যথেষ্ট দুৰ্বল হৈ পৰিছে বুলি কয়, যে এতিয়া অসমৰ বিত্তীয় অৱস্থা যথেষ্ট দুৰ্বল। এতিয়া আচলতে আমাৰ ৰাজকোষৰ অৱস্থাটো কেনেকুৱা? উন্নয়নৰ কথাটো আপুনি কৈ আছে, টকা আছেনে নাই ইমান?
নাই 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 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত পইচা আছে না অসম চৰকাৰৰ পইচা অসম চৰকাৰতো এতিয়া পইচা নাই চব কংগ্ৰেছে না, অৱস্থাটো কেনেকুৱা হৈ আছে অসম চৰকাৰৰ এতিয়া বিত্তীয় অৱস্থাটো কেনেকুৱা হৈ আছে ফাইনেন্সিয়েল পজিশ্যনটো কৈছে অসম চৰকাৰৰ এতিয়াতো ফাইনেন্স পইচাই নাই কি কম এতিয়া 2 মাহমান পিছতে সিহঁতে প্ৰজেক্ট দি পেলাই পইচা পাব যেতিয়ালৈকে বাজেট নহয় এতিয়াতো ক'ৰ পৰা পইচা পাম এতিয়া নাই গভৰ্ণমেণ্ট অফ আছামত এতিয়া পইচা নাই আছে ধাৰহে বহুত আছে এতিয়াতো লাইবিলিটিছ বহুত আছে বুলি আমি শুনি আছোঁ মুঠতে কৰিব লাগিব উপায় নাই পইচাৰ প্ৰব্লেম নহ'ব গভৰ্ণমেণ্ট অফ আছামে এইবাৰ পইচাৰ প্ৰব্লেম নহ'ব মুঠতে দিল্লীত আমিতো দিল্লীত যাম আমি এবাৰ একেলগে আমি আলোচনা কৰিম ফাইনেন্সৰ লগত ফাইনেন্স মিনিষ্ট্ৰীত আলোচনা কৰি কি কৰিব লাগে নালাগে এইটো কথা পাতি পেলাই আমি প্ৰজেক্ট দিলেতো পইচা আহি যাব কি কৰিম নকৰিম মুঠতে আমি গোটেই অসমত আমি যে প্ৰজেক্ট লৈছে গৰীবসকলক ঘৰ বনাই দিয়া ID নাম্বাৰ নথকা এইটো অসমতো ইমপ্লিমেণ্ট কৰিব লাগে অকল BTC নহয় এইটোতো পাৰে 1,50,000 দিম আমি মানে ঘৰ বনাবৰ কাৰণে IY ঘৰটো 75,000 না কিমান পায় কিন্তু আমি 1,50,000 এটা ঘৰত আমি দি দিম গৰীবসকলক সেই প্ৰজেক্টটো আচলতে অসমতো বনাব লাগে গোটেই অসমত আৰু যেনেবা আমি প্ৰচাৰ চলাইছে কিছুমান গৰীব ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডুকেশ্যন সেইবিলাক আমি চিন্তা কৰিব লাগিব এইটোতো পাৰিব যেনেকৈ কথা দিছে এনেকৈ কাম কৰিব লাগিব এনে ইলেকশ্যনত ইমান ভাল কথা কৈ পেলাই যদি আমি পিছত কাম নকৰে আমাক কোনেও ভাল নাপাব এতিয়া এইটো অৱস্থাৰ পৰা উন্নতি কৰি ৰাজ্যখন বা আপোনাৰ BTAD অঞ্চলক ভাল অৱস্থালৈ আনিব লাগিব কিন্তু কংগ্ৰেছৰ যিটো অৱস্থা হ'ল আপুনি ভাবিছিলে কংগ্ৰেছৰ এই অৱস্থাটো হ'ব না সঁচাকৈ ভবাতকৈ বেছি বেয়া হ'ল নাই কংগ্ৰেছৰ অৱস্থাটো মই ভাবাতকৈ বেছি হৈছে মই ভাবিছিলোঁ সিহঁতে মানে 30 to 40 এনেকুৱা চিট পাব বুলি মই ভাবিছিলোঁ কিন্তু ইয়াতকৈ কম 26 পাইছে অৱস্থা মততে মই 100% কনফাৰ্ম মই যেতিয়া বিজেপিৰ মানে কংগ্ৰেছ এৰি পেলাইতো আমি 1.5 বছৰমান 2 বছৰমান থাকিল বিজেপিও আমাৰ লগত কোনো লিংক নাছিলে লাষ্টত বিজেপি আমাক পিক আপ কৰিলে BTC গভৰ্ণমেণ্ট বনোৱাৰ পিছত বিজেপিটো BTC ইলেকশ্যনতো আমাৰ এগেইনষ্টত আছিলে যেতিয়া আমি গভৰ্ণমেণ্ট বনাই ইয়াৰ পিছতহে সিহঁতে আমাৰ লগত আহিছে মানে আমাৰ লগত কথা পাতিছোঁ আমিও যাই পেলাই দিল্লীত প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতিছোঁ ৰাম মাধৱৰ লগত কথা পাতিছোঁ তেতিয়াই আমি কৈছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰ আনিম মই কৈছিলোঁ 70 to 80 ইয়াৰ ভিতৰত চিট পাব আপোনালোকে কোনো চিন্তা নাই আমি কৰি দিম এই হিচাপত 80+ হৈছে এতিয়া আৰু আজমলৰ কি হ'ব বুলি ভাবে আপুনি অসমৰ ৰাজনীতিত ভৱিষ্যতে আজমল কোনো লাষ্টিং নহ'ব জিকিব এনেকুৱা 4টা 5টা আৰু কমি যাব আজমল নিজে হাৰিছে এবাৰ আজমলটো নিজে হাৰিছে এইবাৰ MP টো হাৰিব পাৰে এইবাৰ নাই আচলতে BTC অঞ্চলত আমি এটা কথা কৈছিলে যে আজমল চাহাবে যিবিলাক কথা ক'লে আমাৰ মাজত মানে বড়ো আৰু মুছলিমৰ মাজত ৰিয়েকশ্যন হয় সেইবিলাক কথা ব্যৱহাৰ কৰিব নালাগে বা ইলেকশ্যনত আপোনালোকে BTCত এনেকুৱা ৰোল ল'ব নালাগে সেইবিলাক কথা কৈছিলোঁ মই কিন্তু সি মানা নাই না এতিয়া চাওক কিমান বেয়া আমি আগৰ দিনত ইমান মুছলিম ভোট পাইছিলোঁ কিন্তু এইবাৰ এছেম্বলি ইলেকশ্যনত আমি খুব বেয়া মুছলিম ভোটাৰ আমাক দিয়াই নাই বুলি ক'ব পাৰে তাৰমানে 100ত 1% আমাৰ পাৰ্টি ৱৰ্কাৰসকলেই দিছে বেলেগ কিন্তু আপুনি যেতিয়া এখন ৰাজ্যৰ বা এটা অঞ্চলৰ যেতিয়া আপুনি শাসক হ'ব আপুনি সকলোকে লৈ চলিব লাগিব নাই মইতো লৈ চলিব লাগিব কামো কৰিম আমাৰ চেয়াৰমেন আছে মুছলিমৰ পৰা মেম্বাৰ আছে বহুত আছে পাৰ্টি ৱৰ্কাৰ বহুত আছে এই অঞ্চলত আমি কাম কৰিম ৰাস্তা হওক দলং হওক বা যিকোনো গৰাখহনীয়া বা স্কুল কলেজৰ কথা এইবিলাক আমি কৰিম অকল মুছলিম নহয় ইয়াততো বড়ো আছে এই স্কুলত বড়োও যায় মুছলিমো যায় ৰাজবংশীও যায় সেইবিলাকক আমি কাম কৰিব লাগিব এতিয়া আপুনি ৰাজনীতিটো খুব সূক্ষ্মভাৱে আপুনি ভালকৈ চাই কংগ্ৰেছৰ আচলতে এই যে অৱস্থাটো হ'ল কি কাৰণে হ'ল ৰাহুল গান্ধীৰ কথাত চলাৰ কাৰণে হ'ল নে ইয়াতে নেতা নাই কি হ'ল এতিয়া কংগ্ৰেছৰ ভাল লিডাৰ নাই দায়িত্ব লৈ পেলাই কাম কৰিব পৰা ভাল লিডাৰ নাই তৰুণ গগৈ ডাঙৰীয়াটো ঠিকে আছে বেচৰা বয়সেল হ'ল আৰু কি ক'ম আৰু সিটো অকলে নোৱাৰে আজি চাওক গগৈ ডাঙৰীয়া CMৰ যিটো মিটিং ইয়াত এৰেঞ্জ কৰি দিবৰ কাৰণে মানুহেই নাই সিহঁতৰ দায়িত্বই নলয় এইবাৰ ইলেকশ্যনত দেখা নাই তাৰমানে কিছুমান মিটিং হৈছে মানে 1,000 2,000 এনেকুৱা পাব্লিক তো এৰেঞ্জ কৰি দিয়া দায়িত্ব লৈ পেলাই কাম কৰা তাৰ কাৰণে নাথাকা হৈ গ'ল আগত হেমন্ত দাই কৰিছিল তেতিয়াতো খুব ভাল আছিল এতিয়াতো নাই কোনেও দায়িত্ব নলয় হিমন্ত বিশ্ব গুচি অহাৰ কাৰণে এই অৱস্থা হ'ল নেকি নাই হেমন্ত দা গুচি অহাৰ কাৰণে এইবিলাক কিবাটো হৈছে তথাপিও আৰু কৰিব পাৰিব লাগিছিল কংগ্ৰেছে বহুত লিডাৰ আছে দায়িত্ব ল'ব পাৰিলে আজিৰ দিনত এনেকুৱা পজিশ্যন আহিলে হয়
দায়িত্ব লোৱা মানুহ নাই এনে মুখেদি বহুত কথা ক'ব পাৰে কংগ্ৰেছক অসমত এতিয়া দায়িত্ব লৈ পেলাই কাম কৰিব পৰা মানুহ নাই আৰু যোৱাবাৰ চৰকাৰে গগৈ চৰকাৰে বহুত উন্নয়ন পৰিষদ গঠন কৰিছিলে তাত ফাণ্ড নাই টকা পইচা দিয়া নাছিলে সেই উন্নয়ন পৰিষদবিলাক এইটো এই চিষ্টেমটো বেয়া হোৱা নাছিলে গোটেই জনগোষ্ঠীৰ কাৰণে যেনিবা মিচিং হওক বা ৰাভা হওক বা মদাহী হওক বা ৰাজবংশী হওক আচলতে কামত আহিল জানো নাই কামত অহা নাই পইচাই দিয়া নাই পইচা নাই পইচাই দিয়া নাই কম এনেকুৱা ডেভেলপমেণ্ট কাউন্সিল বনাব পইচা কেতিয়াবা অলপ দিব কেতিয়াবা নিদিব এনে মানে ডিফাং হৈ আছে এইবিলাক কমিটি এইবাৰ চৰকাৰত এইবিলাকক অলপ নজৰ দিব লাগিব আপুনি বিজেপি নেতৃত্বাধীন যিখন আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ আপুনি কি 4-5টা দাবী দিছে যে এইকেইটা কাম কৰিব লাগিব দাবীকেইটা আপোনাৰ কেনেকুৱা দাবী আমাৰ সেইটোৱে আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ লাগে ওদালগুৰিত এগ্ৰিকালচাৰ কলেজ লাগে বাক্সাত আমি ভেটেনাৰী কলেজ বিচাৰিছোঁ সেইবিলাকে এতিয়াতো মেইন ইছ্যু হিচাপে কাৰ্বি আংলংটো গ'ল জাতীয় ইছ্যু হিচাপে এইবিলাক এডুকেশ্যন ছাইডত আৰু এতিয়া আমি স্কিল ডেভেলপমেণ্টটো খুব জোৰ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা সেইবিলাক প্ৰজেক্ট আমি আনিম মেজৰ ইছ্যু হিচাপে এইবিলাক এডুকেশ্যন ছেক্টৰত আৰু কমিউনিকেশ্যন ছাইডতো আমি বছৰে অলপ পাই আছে আৰু এইবাৰতো আমি 1000 crore এইবাৰৰ পৰা আৰম্ভ সেইটোকে আমি বহুত কৰিব পাৰিম অকল কমিউনিকেশ্যন কৰিলেই নহ'ব সেইটো এডুকেশ্যন ছাইডত আমি চাব লাগিব হেল্থ ছেক্টৰত আমি চাব লাগিব বহুত কাম আছে আমাৰ বহুত মানুহে নাজানে আপোনাৰ পৰিয়াল সম্পৰ্কে আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ কওকচোন আমাৰ পৰিয়ালটো 6 জন আছে দাদা ভাই হয় আৰু আমি 4 জন ল'ৰা হয়। আৰু 2 জন মহিলা সব বিয়া হৈ গ'ল সবচে সৰু মই আপোনালোকে সৰু সবচে সৰু আৰু মা দেউতাটো নাই হয় এতিয়া মই ঘৰত অকলে আছে মোৰ ৱাইফ আৰু 2টা বাচ্চা সেইটোৱে আপোনাৰ ল'ৰা ছোৱালী দুটা আছে কিমান ডাঙৰ এতিয়া 5 বছৰ ক্ৰছ হ'ল 5 বছৰ 2 মাহ 5 বছৰ 2 মাহ হ'ল মানে ডাঙৰটো নাই টুইন্স টুইন্স ল'ৰা দুজন ল'ৰা ল'ৰা ক'ত পঢ়ুৱাইছে সিহঁতক নাই ইয়াতে কোকৰাঝাৰ এনেই নাৰ্চাৰী গৈ আছে আমি 6 বছৰ হ'লেহে আমি 1ৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰ পৰিবাৰ আপোনাৰ মিছেছটো এনেই ঘৰত থাকে হাউচ ৱাইফ হিচাপে থাকে আপুনি ৰাজনীতিলৈ কেতিয়াবা আনিম বুলি ভাবে নেকি নাই ৰাজনীতি নালাগে থাক ঘৰতে কাম কৰিব লাগে ঘৰ চাব লাগিব দুজন ৰাজনীতি ওলালে কেনেকৈ হ'ব কেতিয়াবাতো আপোনাৰ পিছত আপোনাৰ কামখিনি আগবঢ়াই দিবলৈ কেতিয়াবা পৰিয়ালৰ মানুহ বিচাৰে নেকি পৰিবাৰ নহ'লেও বেলেগ আপোনাৰ পৰিয়ালৰ মানুহ বিচাৰে ঘৰৰ পৰিয়ালসকলে কেতিয়াবা আহি পেলাই কয় আমাকো অলপ সহায় কৰক বা কিবা কৰক ৰাজনীতিভাৱেও সিহঁতে বহুত সহায় কৰি আহিছে ঘৰ পৰিয়াল হৈ পেলাই চবেইতো অলপ কিবাটো বিচাৰিবই এইটোতো ডাঙৰ কথা নহয় আপোনাৰ দেখোন ৰাতিপুৱাৰ পৰা আপোনাক মানুহে আৱৰি থাকে ৰাতিলৈকে ৰাতিপুৱা 6টা বজাৰ পৰা পাব আপুনি এই কথাটো আপুনি সহ্য কৰিব পাৰেনে নে আপুনি ভাল পায় উপায় নাই আপুনি খং উঠিলেও উপায় নাই খংটো থাকে খং উঠিলেও উপায় নাই আপুনি নিজকে মানে কণ্ট্ৰল কৰি পেলাই মানে কথাটো পাতিব লগা হয় ৰাতিপুৱা 6টাৰ পৰা আপুনি আৰামত পাব পূৰা 500 1000 কেতিয়াবা 2000 এনেকুৱা এদিনত কিমান মানুহ লগ ধৰে আপুনি এইবিলাক মই কেনেকৈ হিচাপ কৰিম আজিওতো আপুনি চাওক গেষ্ট হাউচত ৰাতিপুৱা একবাৰ এনে গেষ্ট হাউচত অলপ কম হয় যেনিবা আজি আবেলি মই যেনিবা 50-60 জন মানে থ্ৰুপ বাই থ্ৰুপ 50-60 জনতকৈ বেছি মানে গ্ৰুপ বাই গ্ৰুপ আহে গোটেই সংগঠনৰ মানুহ বা কোনোবা লিডাৰ এনেকুৱা চব আউটছাইড BTC বাহিৰত নলবাৰী সেইফালে মৰিগাঁও এইফালে চতিয়াৰ পৰা আহে জোনাইৰ পৰা আহে এতিয়াও বহি আছে কিছুমান এইটো লখিমপুৰৰ পৰা আছে কাৰ্বি আংলঙৰ পৰা আছে এনেকুৱা আপোনাৰ দিনটো কেনেকৈ আৰম্ভ হয় ৰাতিপুৱা কেইটা বজাত উঠে তাৰপিছত কি কৰে ৰাতিপুৱা মই আচলতে এনে 4:30-5টামান বজাত উঠে ইয়াৰ পিছত অলপ মানে পানী চানী খাই মই বাথৰুমত যাওঁ বাছ ইয়াৰ পিছত দাঁত ব্ৰাছ মাৰি এনে চাহ তাহ খাই অলপ বহিব মই ৰাতিপুৱা 8টামান বজাতে ভাত খাই ভাত খাব 8টা বজাত আকৌ আবেলি আমি 6টা-7টাৰ ভিতৰত ভাত খাই সেইটোৱে দিনত আপুনি এনে চাহ খাই থাকে মানুহবিলাকৰ লগত আলোচনা কৰি এইটোৱে আমি দেখিছোঁ আপুনি কোকৰাঝাৰটো হওক বা ইয়াতো হওক আপুনি য'ত কাম কৰে তাতে আপুনি থকাৰ ব্যৱস্থা কৰি লয় এইটো সময় বচোৱাৰ আপোনাৰ উপায় নেকি আমি সাধাৰণতে দেখোঁ যে আপুনি য'তে আপোনাৰ কাৰ্যালয় বা অফিচ তাতে আপুনি বিচনাখন আপুনি ৰাখে থাকিব লাগিব ৰেষ্টটো লাগিব না কেতিয়াবা এইটো আপোনাৰ সময় বাচি যায় বেলেগত থাকিলে আহিব লাগিব যাব লাগিব সেইটো কাৰণে কৰে আৰু আছে এনেকুৱা জেগা কোকৰাঝাৰত 2টামান জেগা আছে কোকৰাঝাৰত 3টা জেগা আছে এনেকুৱা আপোনাৰ মানে অফিচ হয় অফিচ কৰিম অফিচটো অফিচ আৰু এক্সট্ৰা এনে 3টা জেগা এনেকৈ মই য'ত থাকে তাতে বিচনাটো থাকিব সময় বাচি যায় মইতো নতুন দেখিছোঁ আপোনাৰ আৰু হেৰি আপুনি ৰাজনীতিটো কৰে আপুনি জনসাধাৰণৰ সেৱা কৰে তাৰ বাহিৰে আপুনি কি কৰি ভাল পায় আপোনাৰ চখ কি হবি মানে এতিয়াতো হবি বুলি এনেকুৱা পাৰ্মানেণ্ট নাই উপায় নাই আপুনি পলিটিক্স কৰিছে এনেকুৱা এটা লাইনত মই এনেকুৱা কিবা
হবি বুলি বনাই লোৱা নাই এনে টিভি চাব ভাল পাই মই নিউজ লাইভ চাওঁ ইয়াৰ পিছত DY চাব অলপ চাই পেলাই মই ডাইৰেক্ট এই আল জাজিৰা BBC CNN তাতে যাই মই আৰু ইয়াৰ পিছত ফুটবলটো বিৰাট চাই মই খেলটো যেনেবা সেই জুন 10 তাৰিখৰ পৰা আৰম্ভ হ'ব ইংলিছ প্ৰিমিয়াৰ লীগ এইটো কণ্টিনিউ যেনেবা সেইদিনা ৰিয়েল মাদ্ৰিদ আৰু আটলান্টা ফাইনেল হৈছে এইটো পুৰা চাইছোঁ ফুটবল ভাল পায় নে ক্ৰিকেট বিৰাট ভাল পায় ফুটবলটো ক্ৰিকেট ভাল নাপায় ক্ৰিকেট ইমান ভাল নাপাওঁ মই আপুনি খেলিছিল নেকি ফুটবল ফুটবলটো এনেই খেলিছিল আগত ফুটবল আগত খেলিছিল মই ভলীবল খেলিছিল ক্ৰিকেটটো মই খেলা নাই মুঠতে ফুটবল বুলি ক'লে মই ইণ্ডিয়াৰ ফুটবলটো ভাল নাপায় এনেই কেতিয়াবা এই ICL হ'লে এনেই চাই কিন্তু ইংলিছ প্ৰিমিয়াৰ স্পেনিছ লীগটো শেষ হৈ গ'ল সেইদিনা ৰিয়েল মাদ্ৰিদ জিকিলে চাইছে ৰিয়েল মাদ্ৰিদ জিকিছে এটা গ'লত পেনাল্টি আৰু এইবাৰ জুন 10 তাৰিখৰ পৰা জুলাই 11 তাৰিখলৈকে ইংলিছ প্ৰিমিয়াৰ লীগ হ'ব সেইটো এটাও বাদ নাযায় মোবাইলতো চাই মই হয় নেকি বড়ো ল'ৰাই ফুটবল খুব ভাল খেলে বড়ো ল'ৰা ওলাইছে আজিকালি ভাল খেলে আজিকালি ওলাইছে আমাৰ কেইবাজন বড়ো ল'ৰাই ভাল ফুটবল ৰাষ্ট্ৰীয় পৰ্যায়তো খেলি আছে এজন আছে BTAD খেলৰ সুবিধাৰ কাৰণে আপুনি কিবা কৰিছে নে নাই ভাবিছে নে নাই আমি ফুটবলৰ কাৰণে আমি যথেষ্ট সুবিধা দি আছে ফুটবল বুলি কোৱা নাই এনে খেলৰ সা সুবিধা আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰতো ষ্টেডিয়াম আছে খাজলগাঁৱত আছে আপোনাৰ ওদালগুৰিত আছে সেইবিলাক স্পেচিয়েল পেকেজৰ পৰা বনোৱা আৰু চাইটো কোকৰাঝাৰত আছে এইটোতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পেকেজ আৰু এইবাৰ আমি এটা ডাঙৰ এটা ফুল ফ্লেজেড ষ্টেডিয়াম আমি বনাব ভাবিছোঁ সেইটো 37 crore না কিমান বা প্ৰজেক্ট সেইবাৰ আমাৰ এই পেকেজত দিব 1000 crore কোকৰাঝাৰতে সেইবিলাক লাগে স্পৰ্টছত খুব ইণ্টাৰেষ্ট দিব লাগে এতিয়া মই শেষ কৰিব লাগিব সময় বেছি নাই আপুনি দুজনকৈ মুখ্যমন্ত্ৰীৰ লগত কাম কৰিছে এজনৰ লগত কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ আপুনি দুজনৰ কথা কি বুলি ক'ব নাই এইবাৰতো আমাৰ সৰ্বানন্দ সোণোৱাল মানুহজন কেনেকুৱা আপুনি মানে কাম কৰি কি মানে আপোনাৰ ক'ব ভাল হ'ব লাগে নাই সেইটো অকলে নোৱাৰি না আমি সহায় কৰিব লাগিব আমি সহায় কৰিম অকলে যদি সি কাম কৰিব বিচাৰিছে সিও ছাকচেছ নহ'ব সহায় লাগে তাকো যেনিবা আমি সহায় কৰিম বহুত জাতি জনগোষ্ঠী আছে আৰু এইবাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কিছুমান জাতীয় সমস্যা আছে এইটো কিন্তু গুৰুত্ব দিব লাগিব যেনিবা 6 জনগোষ্ঠী এইটোতো ট্ৰাইবেল কৰিলে ভাল কৰাটো ভাল মুঠতে এক্সিষ্টিং ট্ৰাইবেলটো একো ইফেক্ট নোহোৱাকৈ কিবা এটা পাৰে সেইবিলাক পাৰে গভৰ্ণমেণ্টে ইচ্ছা কৰিলে পাৰে আমিতো জোৰ দি আছোঁ 6 জনগোষ্ঠীক সেইবিলাক মানে জাতীয় এটা সমস্যা হৈ আছে যেনিবা আলফাৰ সমস্যা সেইবিলাকতো আমি আলোচনা কৰিব লাগিব যেনিবা NDPৰ সমস্যা সেইবিলাকো আমি আলোচনা কৰিব লাগিব কৰিলে ভাল সেইবিলাক মানে ইহঁতেও জানে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত ইমান বছৰ ফাইট কৰি আহিছে সভৰেণ্টিৰ কথা ক'ত হয় কিবা একটা স্পেচিয়েল প্ৰায়ৰিটি দি পেলাই একৰ্ড দিব লাগে একৰ্ড কৰিব লাগে আলফাও আহিব পৰেশ বৰুৱা ডাঙৰীয়াও আহিব কিয় নাহিব আহিব একো নহয় এইবাৰ নিৰ্বাচনটো বহুতে এনেকৈ ক'ব বিচাৰে এসময়ত আমি দেখিছিলোঁ যে বড়ো ভাইসকলৰ লগত অসমীয়াসকলৰ অলপ এটা ডিফাৰেঞ্চ আহি গৈছিলে কিন্তু এইবাৰ নিৰ্বাচনত আমি দেখিলোঁ গোটেই অসমৰ যিখিনি খিলঞ্জীয়া থলুৱা মানুহ সকলো এক হ'ল ৰাজনৈতিকভাৱে এক হ'ল আৰু সকলোৱে মিলি একেলগে কাম কৰিছে এই নিৰ্বাচনটো আচলতে সকলোকে একেলগে এক কৰাত সুবিধা হ'ল নেকি বা সেইধৰণে কাম কৰিলে নেকি নাই আমি হয় ইলেকশ্যনত আমি খিলঞ্জীয়া শ্লোগানটো আপুনি লৈছিলে শ্লোগান দি পেলাই আমি একগোট কৰিছোঁ আৰু অসমীয়া আৰু বড়োৰ মাজত এনেকুৱা ডিফাৰেঞ্চটো এই আন্দোলন সময়তহে আছিল এতিয়া নাই BTC গভৰ্ণমেণ্ট চলোৱাৰ পিছতে আমাৰ এইবিলাক ফিলিং বহুত কমি গ'ল আৰু এতিয়া বড়োসকলে বহুত অসমীয়া কথা ক'ব পৰা হৈ গ'ল কিন্তু 15 বছৰমান আগত আমাৰ বড়োসকলে মেক্সিমাম বেংগলী লাইনত যায় কথা কোৱাটো এইফালে ওদালগুৰি ফালে জানে অসমীয়াটো কিন্তু আমাৰ কোকৰাঝাৰ চিৰাং বিজনী এইফালে একদম মানে বেংগলী প্ৰভাৱ আছিলে ভাষাটো এতিয়াতো চবেই বেংগলী ডাউন হৈ গ'ল বেংগলী ডাউন মানে বেংগলী ভাষাটো বড়ো মুখৰ পৰা খুব কমি গ'ল একদম 100ত 5% মান থাকিব পাৰে সব অসমীয়া শিকি লয় অসমীয়া কথা ক'ব পাৰে মইতো নাজানিছিল আগত ধুনীয়া অসমীয়া কয় এতিয়াতো অলপ পাৰিছে ময়ো নাজানিছিলোঁ মোৰতো বেংগলী আৰু নাগামিজ চব বেছি যায় আগত কিন্তু এতিয়া এইবিলাক চব পাহৰি গ'ল চব অসমীয়া এটা কথা সুধিম আৰু অনুষ্ঠানটো সামৰিম প্ৰতিবাৰ নিৰ্বাচনত গুৱাহাটীৰ পৰা বুদ্ধিজীৱীয়ে কয় যে এইবাৰ BPFৰ অৱস্থা বেয়া হ'ব এইটোতো প্ৰতিবাৰ নিৰ্বাচনত কয় ইয়াৰ কাৰণটো কি আচলতে নাজানে BTCৰ পলিটিকেল কিবাটো ষ্টাডি নকৰে এনেই আন্দাজত কয় যেনিবা কোনোবা হীৰাচৰণীয়া কোনোবা এফচু কথা কোৱাটোৱেই হয় বুলি ভাবে এতিয়াতো এফচু কি অৱস্থা হ'ব এফচু কি অৱস্থা থাকিব এতিয়া চেছ প্ৰমোদ বড়ো ইমান অপেনলি আমাৰ এগেইনষ্টত লাগিছিল সি কংগ্ৰেছৰ লগত লাগি থাকে আগত আমি যেতিয়া কংগ্ৰেছৰ লগত আছিল প্ৰমোদ বড়ো বিজেপিৰ লগত আছিল এতিয়া আমি আপোনাক বেয়া পায় নে কাক বেয়া পায় মোক আপোনাক বেয়া পায় আচলতে ইহঁতে পাৰ্চনেলি আমাৰ একো নাই পলিটিকেলি
BTCটো কেনেকৈ কব্জা কৰিব পাৰে তাৰ কাৰণে প্ৰমোদ বড়োৱে খুব চেষ্টা কৰিছিল কিন্তু প্ৰমোদ বড়োৰ কাহিনীটো আমি সবেই জানে তাৰ বেকগ্ৰাউণ্ডটো তাক কেনেকৈ ছাপোৰ্ট কৰিব সি জবৰদস্ত NDFBক লৈ পেলাই জবৰদস্ত কৰি আছিল চেষ্টাৰ NDFBক একেলগে লগত লৈ পেলাই ইহঁতে আমাক বহুত অত্যাচাৰ কৰিব বিচাৰিছিল কৰিছেও জাগা কিন্তু পাৰা নাই কিছুমানৰ হয় ইহঁতৰ এতিয়া 7জন BTC কাউন্সিলত MCLA আছে মেম্বাৰ আছে 7জন এই 7জনটো ফাটাফাটি এতিয়া বহুত আমাৰ লগত যোগাযোগ কৰি আছে ইহঁতে আমি কিন্তু এতিয়া একো ক'ব নোৱাৰে আহিব 7জন আফচুৰ UPPৰ যিটো MCLA মুঠতে 46 জন আপোনালোকৰ তাতে 46 জন মেম্বাৰ হয় 46 6জন ইলেক্টেড 6জন নমিনেটেড 40 জন ইলেক্টেড হোৱা নাই এতিয়া গভৰ্ণৰ তাত আছে আমি আলোচনা কৰি এইটো ঠিক কৰি ল'ম মুঠতে আফচু হিচাপে আমি ভাবিছিলোঁ যে ছাত্ৰ সংগঠন হিচাপে এনেকুৱা ডাইৰেক্ট ৰোল ল'ব নালাগে আফচুটো লোৱা নাই আজি বহুত বেংগলী ফেডাৰেশ্যন ষ্টুডেণ্ট ফেডাৰেশ্যন এইবিলাকতো এনেকুৱা লোৱা নাই আফচু অফিচতে মানে কংগ্ৰেছৰ ফ্লেগ থাকে যেতিয়া BJPৰ লগত মিল আছিল আফচু অফিচতে BJPৰ ফ্লেগ ৰাখি পেলাই কাম কৰে মানে এনেকুৱা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মই পোৱা নাই এফচু হিচাপে এইটো আমাৰ জাতীয় সংগঠন বড়োসকলৰ জাতীয় সংগঠন আফচুৰ লিডাৰটোহে আমি বেয়া পাইছে যিসকল সংগঠনটো বেয়া পোৱা নাই সংগঠনটো ঠিক আছে আফচু আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন সেইটো আমাৰ জাতীয় সংগঠন ইয়াততো আমি কাম কৰি আহিছোঁ আগত চবেই আফচুৰ কিন্তু লিডাৰশ্বিপটোহে আমি বেয়া পাই আছোঁ কথা সেইটোৱে খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান বিশেষ অনুষ্ঠান অহাৰ কাৰণে আৰু শেষত মই আশা কৰিছোঁ যে আপুনি BTAত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আপুনি 3 বছৰ 3টা কাৰ্যকাল আছে আৰু এই কাৰ্যকালত মই আশা কৰিছোঁ যে বৰ মানুহে কৈ থাকে যে আমাৰ উন্নতি আৰু হ'ব লাগে সেইখিনি আপুনি চিন্তা কৰিব নালাগে 15 বছৰ পাৰ হৈ যাব অসমত BJP আৰু মই আশা কৰিছোঁ আপুনিও BTAত থাকি উন্নতি কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ বিদায় লৈছোঁ ये अंधा कानून है ये अंधा कानून है रोते रोते हंसना सीखो हंसते हंसते रोना रोते हंसना सीखो हंसते हंसते रोना रोते रोते हंसना सीखो हंसते हंसते रोना सानासो हाबलायलांबाय लामा नायै नायैनो आयासो थै गुलायबाय दाबोनो सफैदिया दावहानि फोथाराव ओंखारनाया हारिनि थाखायसोमोन हारिनि मुंखौ बिखाया बजबनानै दङ दाबो जेलखानायाव दङमोन नोंहा बिमा बिफा दङमोन नोंहा बिदा फंबाय दङमोन नोंहा बिमा बिफा दङमोन नोंहा बिदा फंबाय दङमोन नोंहा आंगो गामि सोर नों सोरखा
dongone nana dawa honai undulanga megon madai dongone nana dawa honai undulanga megon madai boro bimaya sanpathala nena thaya mabla sofaigan jelama এজন MLA বা MPৰ কাৰণে সো MLA এজন আপুনি উঠিলে তাত 10 লাখ বা 15 লাখ কেতিয়াবা 20 লাখ মানে ফিক্স কৰি দিয়া হয় যে 20 লাখৰ ভিতৰত তেওঁৰ ইলেকশ্যন খৰচাত কাম হ'ব লাগে মই এই ক্ষেত্ৰত কৈছোঁ যে 20 লাখৰ লগত কোনোবা পাৰ্টি যদি খৰচা কৰিব খোজে তেতিয়া তেওঁলোকে অকল এই 20 লাখৰ ভিতৰত 5% তেওঁলোকে খৰচা কৰিব পাৰিব পাৰ্টি হিচাপে যেনেবা এজন কেণ্ডিডেটে আপোনাৰ 20 লাখ টকা খৰচা কৰিব পাৰে পাৰ্টিয়ে তাত এক্সট্ৰাকৈ 5 লাখ টকাৰ খৰচা কৰিব পাৰিব তেতিয়া 25 লাখত হৈ যাব আৰু তেতিয়া হেলিকপ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰিব একদম গাড়ী ঘোড়া সব লৈ ফালে এটা মানে আপোনাৰ 20 লাখৰ খৰচা এটা ৰাষ্ট্ৰীয় দল বা ৰিজনেল দলে কৰিব নোৱাৰিব তেতিয়া ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বিলাকো সমানকৈ ইলেকশ্যন কেম্পেইনত মানে তেওঁলোকৰ লগত মানে ৰাইজৰ মাজত সমানকৈ তেওঁলোকে প্ৰচাৰ কৰিব পাৰিব আদাৰৱাইজ যদি আনকণ্ট্ৰল হয় আজি মই হেতুকে উদাহৰণ দিছিলোঁ যে মই আজি মণিপুৰ ইলেকশ্যন দেখিছোঁ মই ত্ৰিপুৰা ইলেকশ্যন দেখিছোঁ ইয়াত ৰাষ্ট্ৰীয় দলবিলাকে আপোনাৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট লৈছে 4-5খন হেলিকপ্টাৰ তাত নিয়োগ কৰিছে 4-5 জন মন্ত্ৰী তেতিয়া যিবিলাক নিৰ্বাচন আয়োগে কৈ থাকে কথাবোৰ অৰ্থহীন যেন লাগে অৰ্থহীন মানে চাওক এটা পাৰ্টি যদি সৰ্বোচ্চ টকা পইচা গোটেই খৰচা কৰি গোটেই দেশখনৰ তেওঁলোকৰ পাৰ্টিৰ নেতাক যদি তাত বহাব পাৰে হেলিকপ্টাৰ দি যদি কেম্পেইন কৰাব পাৰে এদিনৰ কাৰণেও যদি এয়াৰক্ৰাফ্টত স্পেচিয়েলি আনি পেলাই প্ৰধানমন্ত্ৰীক কেম্পেইন কৰাব পাৰে তাত থকা যি সাধাৰণ কেণ্ডিডেট বিলাক তেওঁলোকেতো এনেও নোহোৱা হৈ গ'ল তেতিয়া আমাৰ গণতন্ত্ৰৰ মানে কিবাটো বাচি থাকিব গতিকে সেইটোৰ কাৰণে মই কৈছিলোঁ যে ৰাষ্ট্ৰীয় দল আৰু যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰত যিটো এটা সীমাহীন খৰচা কৰিব পৰা ক্ষমতা এইটো টোটেলি এটা বন্ধ কৰিব লাগে আৰু মিনিমাম তেওঁলোকৰ মানে পাৰ্টি হিচাপে তৰফৰ পৰা খৰচা কৰাৰ কাৰণে মানে কিবা আপুনি ভাবেনে যে আপোনাৰ পৰামৰ্শবিলাকে কিবা গুৰুত্ব পাব বা হ'ব কিবা নহয় সব এই ক্ষেত্ৰত সেইদিনা যিখিনি যি সময়ত মই কৈ আছিলোঁ ৰেছপন্সটো চবৰে ভাল আছিলে বডি লেংগুৱেজ ভালে আছিলে বিশেষকৈ আমাৰ যিবিলাক সৰু সৰু আঞ্চলিক দল যিবিলাকৰ শাসক দলত থকা দলটোতো সদায় অৰ্থ কৰি বেছি থাকে হয় তাৰপিছত আপোনাৰ মই আৰু এটা কথা কৈছিলোঁ যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তেওঁলোকে আফটাৰ অল যেতিয়া এই পদবীত থাকে তেতিয়া তেওঁলোকে পাব্লিক ছাৰ্ভেণ্টো হয় আৰু আজি আমাৰ ইলেকশ্যন কমিশ্যনে এটা দলৰ হৈ নাথাকিলে এটা দলৰ হৈ নাথাকে চৰকাৰৰ হয় আৰু চাওক আজি ইলেকশ্যন কমিশ্যনে এটা সাধাৰণ যে চাকৰিয়াল এই চাকৰিয়ালক কোনো পাৰ্টিৰ হৈ পালে কোনো প্ৰাৰ্থীৰ হৈ পালে নিৰ্বাচনৰ কেম্পেইনত তেওঁলোকে উপস্থিত থাকিব নোৱাৰে মানে পাৰ্টিৰ হৈ পালে ক'ৰবাত যদি পেণ্ডেলত দেখে ষ্টেজত দেখে মানে তেওঁলোকৰ মানে চাকৰি পৰ্যন্ত মানে ডিছমিছ কৰি দি দিয়ে এই ক্ষেত্ৰত এজন ছাৰ্ভিচ হোল্ডাৰে যদি ইনফ্লুৱেঞ্চ কৰিব পাৰে পাৱাৰ মিছ ইউজ কৰিব পাৰে যদি ক'ব পাৰে আমাৰ ইলেকশ্যন কমিশ্যনে প্ৰাইম মিনিষ্টাৰ মানে আপোনাৰ মুখ্যমন্ত্ৰী মন্ত্ৰীবিলাকে কিমান পাৱাৰ মিছ ইউজ কৰিব পাৰে মানে তেওঁলোকে আজি চাওক আহি পেলাই বিভিন্ন কমিটমেণ্ট দি দিয়ে যে ভোট দিয়ক জিকাই দিয়ক আপোনাৰ এই সমস্যা সমাধান কৰি দিম এইবিলাক কাম কৰি দিম তো পঠিয়ান যায় এওঁলোকৰ লগত তো এটা ডেম'ক্ৰেচি এটা ছেকশ্যনে যদি ক্ষমতা এটা পাব্লিক ছাৰ্ভিচ দেশখনৰ চলোৱাৰ ডিচিশ্যন লোৱাৰ ক্ষমতা পোৱাৰ পিছত সি যদি কোনোবা ব্যক্তিৰ হৈ পেলাই কেম্পেইন কৰিবলৈ যায় ডেফিনেটলি তেতিয়া মানে আপোনাৰ বায়াস হৈ ফালে কাম কৰা আপোনাৰ পৰামৰ্শ যথেষ্ট চিন্তনীয় খুব খোলাখুলিকৈ কিছুমান কথা কৈছে যে অসমৰ 126টা সমষ্টিৰ বহুকেইটা সমষ্টিয়ে মুছলমান অধ্যুষিত মানে মুছলমানৰ দখলত আছে ধৰ্মীয় সংখ্যালঘু এনে ক্ষেত্ৰত এজন মুছলমান কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এই কথাটো আপুনি বোধ কৰোঁ কৈছিলে হয় আপুনি এই স্থিতিৰে BPF-ৰ হাইকমাণ্ডৰ ৰোষত পৰা নাইতো নাই তেনেকুৱা আমাৰ পাৰ্টিত ইমান মানে সেইটো লৈ ফালে আপুনি কি ক'ব কৈছে এইটোৰ যোগেদি চোৱা এই ক্ষেত্ৰত মই কৈছোঁ অসমখনতো প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে মানে এটা বাক স্থান আজি আমি চবে সদায় মুখতো আমি কৈ থাকোঁ আলোচনা কৰিলেও আমি সেই কথাটোকে কৈ থাকোঁ এতিয়া প্ৰত্যেকটা জাতি জনগোষ্ঠী যিসকলে ইয়াত বাস কৰিছে যি ধৰ্মাৱলম্বী নহওক কেলৈ তেওঁলোকৰ সকলোৰে সম অধিকাৰ আছে গতিকে আজি এই ক্ষেত্ৰত ইছলামিক ধৰ্মাৱলম্বী মানুহ আছে আমাৰ তাত তেওঁলোকে ইলেকশ্যন খেলিব পাৰে খেলিও আছে নাগৰিক গতিকে ডেফিনেটলি আমি কেনেকৈ নৈ কৰিব পাৰোঁ যে এদিন এজন মানে মুছলমান মানুহে বা ইছলামিক ধৰ্মৰ মানুহে মুখ্যমন্ত্ৰী
নহয় নিশ্চয়কৈ মুখ্যমন্ত্ৰী হ'ব যেতিয়া পাৰ্টিত তেওঁৰ পাৰ্চনেলিটি যেতিয়া এটা পাৰ্টিয়ে চবে গ্ৰহণ কৰে আজি যিবিলাকে তাৰ বিৰুদ্ধে কৈছে এই পাৰ্টিটো এদিন হ'ব পাৰে বিজেপিটো আপোনাৰ ভাল মুছলমান মানে আজি মিনিষ্টাৰ ডাঙৰ ডাঙৰ মিনিষ্টাৰ চম্ভালি আছে আমাৰ ইছলামিক ধৰ্মাৱলম্বী মানুহে দেশখনতো একো ক্ষতি হোৱা নাই কিন্তু এইটো ৰাজনীতিটো খুব চলিছে নহয় এতিয়া বিজেপি অহাৰ পৰা বিশেষকৈ এটা মুছলমান বিদ্বেষ হিন্দু মুছলমান সাম্প্ৰদায়িক এই কথাবিলাকে বেছি অগ্ৰাধিকাৰ পাইছে সেই পটভূমিত আপোনাৰ কথাটো যথেষ্ট উচিত নহয় আপুনি ভাবুকি পাইছে নেকি কি ক'লে কোনোবা সাম্প্ৰদায়িক নাই পোৱা ইনডাইৰেক্ট কোনোবা কৈছে আপুনি কিয় সেই কথাটো ক'লে মই কোৱাটো একো নাই ইয়াৰ চবৰে অধিকাৰ আছে আমিতো চবে যিমানেই আপুনি কিবা নকৰক আপুনি কাৰো অধিকাৰটো তেনেকুৱা ধৰণৰ বঞ্চিত কৰিব নোৱাৰে কিন্তু বহুতে আশংকা কৰে মানে তথ্য পাতি দেখুৱায় যে অসমত এদিন যিধৰণে মুছলিম পপুলেশ্যন বাঢ়ি গৈছে অসমত এদিন মুছলমান এজন মুখ্যমন্ত্ৰী হ'ব সেইধৰণে উদ্বেগ প্ৰকাশ কৰে আশংকা কৰে আপুনি কি কয় নাই চাওক হ'লেতো হৈ যাব তাত আৰু আপত্তি কৰিবলগীয়া কিবা এটা কৰিবলগীয়াতো কি আছে আপুনি জনসংখ্যা এতিয়াতো মেচিনেদি বনোৱা নাই ভগৱানে সৃষ্টি কৰিছে আৰু আমাৰ মানে ভোটটো হ'ল আপোনাৰ নাম্বাৰৰ মানে ওপৰত গতিকে চোৰ ডকাইতৰ ভোটৰ মূল্য যিমান আপুনি যিমান ডাঙৰ এডিটৰ নহওক আপোনাৰ ভোটো একে কাউণ্ট হয় গতিকে গুণী জ্ঞানী মানুহৰ ভোট আৰু এজন মদাহী মানুহ বা ভিক্ষাৰী মানুহৰ ভোটো একে ভেলু গতিকে তাত জনসংখ্যা ভিত্তিকত যদি আমি চাওঁ জিকিম কিন্তু কথাটো হ'ল আমাৰ ৰাজনীতিটো কিয় ধৰ্মক মানে বেছ কৰি পেলাই হ'ব জাতিক বেছ কৰি পেলাই আমাৰ ৰাজনীতি কিয় হ'ব যিহেতু এই ৰাজ্য তেনেকুৱা এটা ৰাজনীতি কৰা দলৰ লগতে এইটো আপোনালোকে এতিয়া মিতিয়ালি কৰি আছে ন এইটোৱে সমস্যা নাই এতিয়া চাওক মেটেৰিয়েলটো আমি চবৰ লগতে কৰিম ইণ্ডিভিজুৱেলৰ লগতো কৰিম কাৰোবাৰ লগতো কৰিম এইটোতো ভালৰ কাৰণেহে এইটো নহয় যে কাৰোবাৰ এগেইনষ্টত কাম কৰিবলৈ আমি ৰাজ্যখনৰ কাম কৰিবলৈ হৈছোঁ আৰু আমি BPF দলে বিশেষ কৰি BTC অঞ্চলৰ দায়িত্ব লৈ পেলাই আমি এই পাৰ্টিটো গঠন কৰিছোঁ গতিকে সেই অঞ্চলখনৰ উন্নয়নৰ কাৰণেহে আমি কাম কৰিছোঁ কোনো জাতিৰ বিৰুদ্ধে কিবা এটা আমি মানে এজেণ্ডা লৈ পেলাই কাম আপুনি হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি মুছলিম বিদ্বেষ এইবিলাকক আপুনি মানে কোনো কাৰণতে প্ৰশ্ৰয় দিব নহয় মই প্ৰশ্ৰয় দিব নোখোজোঁ কাৰণ এই মাহলত আমি আছোঁ এইটো আমি কেতিয়াও এটাই আনটোক এৰি ফালে আমি চলিব নোৱাৰে আচ্ছা অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ যি সশস্ত্ৰ সংগ্ৰামৰ দীঘলীয়া যি ইতিহাস এই বিষয়টো আপুনি তুলি ধৰিছে সংসদত হয় আৰু আপুনি শান্তি আলোচনাত গুৰুত্ব আৰোপ কৰিছে আৰু এই আলোচনাৰ মধ্যস্থতাকাৰী যিটো ভূমিকা থাকে সেইটো আপুনি অপ্ৰয়োজনীয় বুলি কৈছে দৰকাৰ নাই বুলি কৈছে মধ্যস্থতাকাৰী অবিহনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি প্ৰত্যক্ষ আলোচনাত বহাৰ কাৰণে আপুনি পোষকতা কৰিছে আৰু বোধ কৰোঁ আপুনি কৈছে যে BLTৰ সমস্যা কম দিনতে সমাধান হৈছিল যিহেতু কোনো মধ্যস্থতাকাৰী নাছিল পোনপটীয়াকৈ আলোচনা হৈছিল এইটো কি কয় আপুনি নহয় চাওক এইটোৱে সমস্যা যদি সমাধান হ'ব লাগে তেতিয়াহ'লে আমি চৰকাৰ আৰু আন্দোলনকাৰী দুইটাই চৰকাৰৰ যিজন দায়িত্বশীল মন্ত্ৰী বিষয়া এওঁলোকে ডাইৰেক্টলি কথা পাতিব লাগিব যদি আমি কাক বা ইণ্টাৰলকেটৰ হিচাপে দি দিছোঁ তেতিয়া ডিপেণ্ড হয় তেওঁক আমি কিমানলৈকে ক্ষমতা দিলোঁ আদাৰৱাইজ তেওঁতো এইফালৰ কথা এইফালে ক'ব এইফালৰ কথা এইফালে ক'ব তাৰ বাদে তাৰ একো ভূমিকা নাই আজি আলফাই কৈ আছে কিবা এটা তেওঁ অকল চৰকাৰক জনাইছে চৰকাৰে কৈ আছে কিবা এটা তেওঁ মনিটৰ কৰা নহয় তেতিয়াহ'লে তেওঁ মানে কি কামত দিব তেওঁৰ ৰলটো ভূমিকাটো কি কামত দিব গতিকে মেডিয়েটৰ এটা হ'লে তাক ক্ষমতাখিনিও দিব লাগিব কিন্তু আজিতো আমি দেখিছোঁ যে সেইটোতো মই কৰিব নোৱাৰোঁ মানে মেডিয়েটৰ এজনে আলোচনাত সদায় এই কথাটোকে কয় এইটোতো মই মানে নোৱাৰোঁ যদি নোৱাৰি তাৰ লগত কথা পাতি সমস্যাৰ সমাধান হ'ব সেইটোৰ কাৰণে মই বুলি ভাবে আপুনি নহয় চাওক এইটো একচুৱেলি এই সমস্যাৰ প্ৰতি গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ যে নৰ্থ ইষ্টৰ এই উগ্ৰপন্থী সমস্যাবিলাক এইটো এটা তেওঁলোকে সদায় সামৰিক দৃষ্টিকোণৰ পৰা আৰু ব্ৰিফিংবিলাকত তেনেকুৱা ধৰণৰে হৈ থাকে যে আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ বিহেভিয়াৰ আমাৰ মানে সমাজ ব্যৱস্থা এই বিষয়টো একচুৱেলি তেওঁলোকৰ একদম ধাৰণাই নাই আৰু সেইটো নলেজ নথকাৰ কাৰণে সদায় তেওঁলোকে অস্ত্ৰ ধৰাটোহে চাই থাকে কিন্তু ইয়াৰ ৰিজনটো তেওঁলোকে নাচায় এতিয়া চাওক মই সেইদিনা প্ৰধানমন্ত্ৰীক 15-20 মিনিটমান অল পাৰ্টি মিটিঙত মই সেইটোকে ব্ৰিফিং দিলোঁ 15-20 মিনিটমান মই ব্ৰিফিং দিছোঁ যে এটাটো হ'ল আছাম একৰ্ড আপোনাৰ 1985 হৈ গ'ল ইয়াত 6 নম্বৰ দফা আছিলে যিটোৱেদি খিলঞ্জীয়া অসমীয়াৰ কাৰণে কনষ্টিটিউচনেল এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰাৰ কথা আছিলে কিন্তু আজি কিমান বছৰ হৈ গ'ল এই ছেফগাৰ্ডৰ এই বিষয়ত আজিলৈকে মানে কোনো ব্যৱস্থা নল'লে আৰু সেইটো ব্যৱস্থা নলোৱাৰ কাৰণে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটোত সমস্যাটো আহি গ'ল যদি সেইটোৰ কাৰণে অসমৰ খিলঞ্জীয়া অসমীয়াখিনিৰ প্ৰটেকশ্যন যদি ক্লিয়াৰ হৈ থাকিলে হয় তেতিয়া চিটিজেনশ্বিপ বিলটোলৈ শংকা হ'বলগীয়া নাছিলে এই কথাটো মই মানে কৈছোঁ গতিকে সেইবিলাক যদি আপোনালোকে কৰে তেতিয়া প্ৰব্লেম নাই মণিপুৰৰ সমস্যা ট্ৰাইবেলবিলাকৰ তাত আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকে কথা পাতি আছে অলৰেডি মণিপুৰৰ ট্ৰাইবেলবিলাকক 6 শিডিউল দিয়াৰ কাৰণে আপোনাৰ কনষ্টিটিউচনেল এটা মানে ৱৰ্কিং অন কনষ্টিটিউচনেল তাৰ এটা কমিশ্যন আছিলে তেওঁলোকে ৰিপৰ্ট দিছে যে মণিপুৰৰ ট্ৰাইবেলখিনি এৰিয়াখিনি 6 শিডিউল দিব লাগে যেতিয়া ত্ৰিপুৰাত মানে 6 শিডিউল দিয়া হৈছিলে তেতিয়া মানে আপোনাৰ কি কয় সময়ৰ হোম মিনিষ্টাৰ
তেওঁ পাৰ্লিমেণ্টত এছুৰেঞ্চ দিছিলে যে মণিপুৰৰ ট্ৰাইবেল এৰিয়াখিনিতো আপুনি যে ক'লে কথাখিনি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে কি ধৰণে গুৰুত্ব আৰোপ কৰিলে প্ৰধানমন্ত্ৰীটো এইটো একদম এইটো হয় বুলি ক'লে তাৰপিছত হোম মিনিষ্টাৰে একো আইডিয়া নাছিলে হোম মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াই ক'লে এইটো এটা সমস্যা হৈছে আমাৰ ইয়াৰ নেতাসকলেও তাত গৈ পেলাই কথাবিলাক ভালদৰে উপস্থাপন কৰিব পৰা নাই চবে নিজৰ ৰাজনীতিক ব্যস্ত হয় সমস্যাক লৈ কাৰণ আমাৰ এইটো বিষয়ে বহুত পাতিবলৈ আছে কিন্তু এইখিনিতে আৰু এটা আপুনি অতি জ্বলন্ত বিষয় যিটোৱে অসমত বহুত আন্দোলনৰ সৃষ্টি কৰিলে প্ৰতিবাদো হ'ল 15 চনত যি আপোনাৰ নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট NACNIMৰ মুইভাগৰ ওপৰত অসম মণিপুৰ অৰুণাচল প্ৰদেশ এইবিলাকত আপুনি প্ৰভাৱ পৰিব বুলি শংকা প্ৰকাশ কৰিছে আপুনি নাগালেণ্ডৰ সীমামূৰীয়া যিবোৰ নগা ৰাজ্যসমূহ নগালোকৰ ওপৰত নাগালেণ্ডৰ প্ৰভাৱ থাকিব গতিকে অন্য ৰাজ্যৰ ভূমি নাগালিমত সোমাই পৰাৰ উপৰি বিস্তাৰিত প্ৰভাৱ সমস্যাই দেখা দিব আপুনি থোৰতে কি ক'ব এইটো কথা নাই সেইটোতো ডেফিনেটলি মানে আজিলৈকে সেইটো মানে কাকো জনোৱা হোৱা নাই নাগা ফ্ৰেমৱৰ্ক মানে এগ্ৰিমেণ্টত কি আছে ইভেন মইতো NSNৰ মানুহখিনিও মানে তেওঁলোকৰ যিখিনি কিবা আছে লগ পালোঁ মকৌ উল্টাকৈ তেওঁলোকে সুধিলে তেওঁলোকেও স্পষ্টকৈ ক'ব পৰা নাই যে তেওঁলোকক একচুৱেলি কি কৰিব বিচাৰিছে তেওঁলোকৰ ডিমাণ্ড আজিলৈকে অটল আছে আৰু সেই ফ্ৰেমৱৰ্কৰ ভিতৰত কি হ'ব কি নহ'ব বুলি আজিলৈকে কোনো ফিক্স কৰাই নাই গতিকে সেই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টটো বেছ কৰি ফালে কিবা এটা যে মই ভাবোঁ পাৰ্চনেলি মই যিখিনি মানে বুজি পাইছোঁ যে সেইটো লৈ যে নাগা সমস্যা সমাধান হ'ব মই কিন্তু সেইটো মানে দেখা পোৱা নাই আৰু যথেষ্ট মানে অসুবিধা আছে তাত কাৰণ মণিপুৰ তেওঁলোকে আজিলৈকেও ভাবি আছে নাগা যিখিনি ডিমাণ্ড কৰা মানুহ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হৈ যোৱাৰ পিছতো যে মণিপুৰৰ নাগা ডমিনেটেড এৰিয়াটো ইনক্লুড হ'বই অৰুণাচলটো হ'বই অসমৰটো হ'বই এইটো তেওঁলোকৰ এতিয়াও বিশ্বাসত আছে মই চৰকাৰৰ কথাটো কোৱা নাই চৰকাৰ ডিনাই কৰিছে কিন্তু নাগা বিদ্ৰোহী গ্ৰুপটো আজিলৈকেও এইটো এটা বিশ্বাস আছে যে সেইখিনি এলেকা তাত সোমাব মানে অথচ মণিপুৰ মই কথা পাতিছিলোঁ তোমালোকে গোটেই ট্ৰাইবেল এক হৈ ফালে তোমালোকে সমস্যাটো এটা কৰি পেলাই কথা পাতি লোৱা ভাল হ'ব কিয় নাগা বেলেগ এইটো বেলেগ তেতিয়াও তেওঁলোকে কৈছে নহয় আমাৰতো তাত যাবই তাত হ'ব নাগাই কুকিৰ লগত আজি এক হ'ব পৰা নাই নাগা কুকি আৰু কাৰণটো হ'ল যে তেওঁলোকে এতিয়াও মানে এইটোকে বিশ্বাস কৰিয়ে যে মণিপুৰৰ এই নাগা ডমিনেটেড এলেকাখিনি নাগালিমৰ গ্ৰেটাৰ নাগালিমত এইটো মানে আপুনি ক'ব খুজিছে যে এইটো মানে বাস্তৱসন্মত নহয় আৰু ইমান বছৰ কোনেও ৰৈ নাথাকে এতিয়া মই কৈছোঁ সৰু সৰু গ্ৰুপবিলাক কিছুমান আছে আজি 10 বছৰ 12 বছৰ মানে কোনো ইয়াৰ কিবা নাই কি কয় ৰিজাল্ট নাই গতিকে কোনেও ইয়াৰ ওপৰতো বিশ্বাস নকৰে আৰু তেওঁলোকৰ প্ৰেক্টিকেল প্ৰব্লেম আছে মই সেই কথাটোকে বুজাই আছোঁ তেওঁলোকে চিজ ফায়াৰতহে আছে আৰ্মছ লে ডাউন কৰা নাই গতিকে চিজ ফায়াৰত থাকিলে আমি ভাবিব লাগিব তাত অস্ত্ৰধাৰী মানুহবিলাকে সেইটো কৰাই পেলাই লাইফত যদি আহিব নোৱাৰে সেইটো কৰাই পেলাই এই দিয়ে আৰু এইটো কৰিব লাগে কিন্তু আমাৰ সোসাইটি প্ৰব্লেম আছে যেটো শিবিৰত লৈ যে গণ্ডগোল এটা এটা প্ৰব্লেম কাৰণ খেদাৰবিলাকে কি কৰিব তেওঁলোকে বেপাৰত যাব নোৱাৰে তেওঁলোকে ঘৰত যাব নোৱাৰে হা গতিকে তেওঁলোকে আকৌ সংগঠন তেওঁলোকে একানে বাৰে বাৰে আমি দেখিছো যে এইটো হুংকাৰ দিছে যে আমি আকৌ ডেফিনেটলি অস্ত্ৰ তুলি ল'ম আকৌ অস্ত্ৰ তুলি ল'ম এইটো কৈ আছে কিন্তু ডেফিনেটলি সেইটোতো কৰিবই আচ্ছা দৈমাৰী ডাঙৰীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ সমস্যাৰ সমাধান আপুনি সংকটত বিচাৰিছে উত্থাপন কৰিছে আৰু এইটো তাত সকলোৱে কোনোবাই হয়তো মতলব থাকিলে বেলেগ কথা কিন্তু অসমত নিজৰ ভূমিতে যে খিলঞ্জীয়া আজি অধিকাৰ হেৰুৱাইছে তা আপুনি এইটোলৈ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে তাৰপিছত আপুনি কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ বড়োসকলৰ বাবে ST ষ্টেটাছ দাবী কৰিছে কাৰণ 2003 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত বৰিছ চুক্তি এই প্ৰতিশ্ৰুতি আছিল হয় কি ক'ব চাওক নৰ্থ ইষ্টৰ মই অকল সেইটো কোৱা নাই গোটেইটো গভৰ্ণমেণ্টৰ প্ৰতিশ্ৰুতি আছে ডিক্লেয়াৰ কৰিছে এগ্ৰিমেণ্ট কৰিছে ইনক্লুডিং মই তেতিয়া ক'লোঁ যে আছুৰ মানে একৰ্ডৰ 6 নম্বৰ দফাৰ কথাটো আছে অলৰেডি একৰ্ড কৰা মানে কমিটমেণ্ট দিয়া অলৰেডি ডিচাইডেড ডিচিশ্যন লোৱা বস্তু গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব লাগে আৰু যিটো আপোনাৰ মানে কাৰ্বি আংলং আৰু NC হিলছৰ বড়োবিলাকক ST ষ্টেটাছ দিয়া হয় সেইটো আগতে কি কাৰণত কি বিবেচনা কৰিছিল নাজানো যে অসমত কাউন্সিল এৰিয়া আৰু বাহিৰৰ এৰিয়া বাহিৰৰ সমতল ভূমিৰ দুটা লিষ্ট কৰি থৈ দিলে দুটা লিষ্ট কৰাত আপত্তি কৰিবলগীয়া নাছিলে কিন্তু একেখন ৰাজ্যত আপুনি হিলছ ট্ৰাইব যাক ক'লে প্লেন এৰিয়াছ থকাবিলাকক তেওঁলোকক ST হিচাপে তাত লিষ্টেড নকৰিলে আজি কাৰ্বিসকল বা ডিমাচা গাৰো তেওঁলোকৰ চব একে অৱস্থা আছিলে অনলি 2002 না 3 এটা এমেণ্ডমেণ্ট হোৱাৰ পিছত বাকীবিলাক সোমাই গ'ল কিন্তু কাৰ্বি আজিলৈকে নহয় আৰু বড়ো আজিলৈকে নহয় আমি কৈ আছোঁ যে যিখিনি কাউন্সিলত আছে তেওঁলোকে কাউন্সিলৰ পাৱাৰটো এনজয় কৰিব যিখিনি প্লেনছত আছে তেওঁলোকে প্লেনছত এনজয় কৰিব কিন্তু STটো এজ এ হোল অসমত হ'ব লাগে দুইটা লিষ্টতে তাৰপিছত 2003 চনত মানে চুক্তিত এইটো কথা দিলে ইয়াৰ পিছত প্ৰাইম মিনিষ্টাৰ কোকৰাঝাৰ মানে 2016 জানুৱাৰীত আহিলে তাত তেওঁ ঘোষণা কৰি গ'ল আমাৰ সব নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইবছ RGR পৰা গোটেই ৰিপৰ্টটো আহি গ'ল পজিটিভ তাৰপিছত আমাৰ অসম ইলেকশ্যনৰ পিছত জেনেৰেল ইলেকশ্যনৰ পিছত
আপোনাৰ মানে কেবিনেটত পাছ হৈ ফালে পাৰ্লিয়ামেণ্টত আজি বিল অলৰেডি ইন্ট্ৰডাকশ্যন হৈ গ'ল মানে 2016 ডিচেম্বৰতে আপোনাৰ পাৰ্লিয়ামেণ্টত বিলটো ইন্ট্ৰডাকশ্যন হৈছে কাৰ্বি আৰু বড়োটো শেডিউল ট্ৰাইবছ মানে ভাইচ ভাৰ্চা শেডিউল ট্ৰাইবছ মানে দিয়াৰ কাৰণে এই বিলটো আজিলৈকে পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে আৰু তাত অন্যান্য ষ্টেটবিলাককো সোমাই থৈছিলে কোনোবা এটা ষ্টেটৰ মানে কিবা এটা তেওঁলোকৰ মানে খেলি মেলি হোৱাৰ কাৰণে এইটো হোৱা নাই আমাৰ অসম চৰকাৰো এই বিষয়বিলাক ইমপ্লিমেণ্ট হৈছে হোৱা নাই মানে নাচাই তাকে কৈ আছে আজি ছেপাৰেট ষ্টেট যিবিলাকে ডিমাণ্ড কৰিছে চাৰ্টাৰৰ ডিমাণ্ডত ইটোই দি আছে কাৰ্বি আংলং আৰু এই ইছ্যুবিলাককে তাকে আমাৰ ডাঙৰ ডাঙৰ অফিচাৰে কথা পাতি আছে অথচ পাৰ্লিয়ামেণ্টত অলৰেডি বিলটো পেণ্ডিং হৈ আছে জাতীয় জীৱন সমাজ জীৱনৰ কথাটো উপলব্ধি কৰিব পাৰিব লাগিব তেতিয়া এইটো সমাধান হ'ব মই উগ্ৰপন্থীৰ সমস্যাটো এটা কথা কৈছোঁ উগ্ৰপন্থীৰ সমস্যাটো উগ্ৰপন্থীৰ নহয় এই সমস্যা আমাৰ সমাজৰ ৰাইজৰ কাৰণ এই উগ্ৰপন্থী মোৰ ভাই আছে কাৰণ আপোনাৰ ল'ৰা আছে কাৰোবাৰ কিবা আছে এই দিন থকালৈকে তেওঁলোকে এটা আদৰ্শ কিবা থাকিব নোৱাৰে প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ত্ৰিপুৰীবাসীৰ ভাষা বা ত্ৰিপুৰাৰ ভাষা সংস্কৃতি পৰিচয় এই সকলোবোৰ ত্ৰিপুৰী লোকৰ সকলোবোৰ সুৰক্ষিত হ'ব আজি ত্ৰিপুৰাৰ কি হৈছে আমি দেখিছোঁ এতিয়া বিপৰীত হৈছেই আৰু দেখা গৈছে যে যোৱা নিৰ্বাচনত বিজেপিয়ে এই গোটেই কথাবোৰ কৈ তেওঁলোকে জাতি মাতি ভেটি শ্লোগান দি ত্ৰিপুৰীৰ স্বাৰ্থৰ কথা কৈ পেলাই তাত যিগৰাকী মুখ্যমন্ত্ৰী আসনত বহুৱালে তেওঁ বাংলাদেশী মূলৰ আপুনি কি ক'ব আপুনি উত্থাপন কৰিছে বিষয়টো হয় সেইটো খুবেই মানে ট্ৰেজিক ত্ৰিপুৰাৰ কথাটো খুবেই দুখজনক কাৰণ যেতিয়া ভাৰত স্বাধীনতা হৈছিলে তেওঁলোকে ছেপাৰেট আছিলে ভাৰতৰ লগত নাছিলে তথাপিওতো তেওঁলোকে ভাৰতৰ লগত মানে চামিল হৈ গ'ল আৰু তেতিয়া সেই সময়ৰ মানে আপোনাৰ গৃহমন্ত্ৰী উদ্যোগটো লৈছিলে চৰ্দাৰ বল্লভভাই পেটেল অসমৰ গভৰ্ণৰকো তেওঁ দায়িত্ব ল'বলৈ দিছিলে ইয়াৰ পিছত যেতিয়া মাৰ্চ হ'ব তেতিয়া বহুতখিনি কথা দিছিলে কোনো শংকা কৰিব নালাগে আৰু ত্ৰিপুৰাৰ যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে তাত ত্ৰিপুৰী লোকসকল আছে তেওঁলোকৰ ভাষা কলা সংস্কৃতি সব মৰ্যাদাপূৰ্ণভাৱে তেওঁলোকে ভাৰতত থাকিব আৰু ত্ৰিপুৰাক দ্ৰুতগতি উন্নয়ন কৰি লৈ যোৱাৰ কাৰণে ভাৰত চৰকাৰে দায়িত্ব ল'ব কিন্তু ইমানেই দুখজনক হৈ গ'ল ত্ৰিপুৰাত আজি সেইটো সময়ত ত্ৰিপুৰা more than 80% আছিলে ত্ৰিপুৰী লোকেল খিলঞ্জীয়াটো আৰু আজি less than 30% হ'বলৈ গৈ আছে তেনেকুৱা এটা সিচুৱেশ্যন আৰু লাষ্ট ইলেকশ্যনত এনে কথা বাৰ্তা পাতোঁতে ময়ো আছিলোঁ কেতিয়াবা কাৰোবাৰ নেতাৰ লগত কিবাৰ লগত তেতিয়া সেই কথাটো কৈছিলে যে আমি খিলঞ্জীয়াৰ কাৰণে মানে তাত যিমান পাৰোঁ আমি কৰিম ত্ৰিপুৰা ৰ'বগৈ নে চৰকাৰ এতিয়াতো আৰম্ভ হ'লেই অস্থিৰতা নাই ত্ৰিপুৰা এতিয়া চোৱা মানে যদি ইণ্ডিজিনিয়াছ মানুহৰ প্ৰতি মানে এতিয়া বৰ্তমান চৰকাৰৰ যদি কোনো গুৰুত্ব নাথাকে তেতিয়াতো ডেফিনেটলি মানে ইণ্ডিজিনিয়াছ মানুহখিনিয়ে বেলেগ হৈ সংবিধানৰ অষ্টম অনুসূচীত এটা অধীনত কৰ্বৰক স্বীকৃতি বিচাৰিছে আপুনি এইটো কথা বোধকৰোঁ উল্লেখ কৰিছে হয় মই উল্লেখ কৰিছোঁ কিয় মণিপুৰ ছেপাৰেট আছিলে তাতে ৰাজ্যখনৰ ভিতৰত এখন পৃথক ৰাজ্যৰ যিটো দাবী উঠিছে ত্ৰিপুৰীসকল হয় সেইটো কিমান মানে কেনেকুৱা ধৰণে ভাবে আপুনি নহয় চাওক যিখিনি ৰাজ্যৰ ডিমাণ্ড কৰিছে একচুৱেলি উপায় নাপাই ফালে অন্তিম অৱস্থাত আমি ক'ৰবাত চুকে কোণে ধলিও মানে জীয়াই থাকিম আৰু আমাক আমাৰ মতে জীয়াই থাকিবলৈ দিয়ক এই চিন্তাটো আহিহে ছেপাৰেট ষ্টেটৰ ডিমাণ্ডটো আহিছে কথাটো হ'ল তেওঁলোকক যেতিয়া 19 আপোনাৰ সেইটো কিমান আছিলে 88 না 87ত যিটো 88 আছিল নেকি তেওঁলোকৰ অট'নমাছ কাউন্সিল দিয়া হ'ল বিজয় ৰাংখাল এই সময়ত মানে চুক্তি কৰি ফালে এই 60 দিনত এই কাউন্সিলটো দিয়া হ'ল তাত যিখিনি প্ৰতিশ্ৰুতি আছিলে সেইটো কাৰ্যকৰী নকৰিলে আৰু মাটিবাৰীৰ যিটো অধিকাৰ 60 দিনত চবতকৈ নম্বৰ 1 ট্ৰাইবেল মানুহৰ কাৰণে তাত মাটিবাৰীৰ মানে কিবাটো অধিকাৰটো কাউন্সিলক এতিয়ালৈকে ট্ৰেন্সফাৰ কৰি দিয়া নহ'ল আৰু লাহে লাহে এই ট্ৰাইবেল এৰিয়াবিলাকত বিভিন্ন ইণ্ডাষ্ট্ৰীৰ নামত অনুষ্ঠানৰ নামত লাহে লাহে সেইবিলাক কৰি ফালে নন ট্ৰাইবেল মানুহখিনিক এইবিলাকত লৈ গৈ ফালে মানে বহি থকা কিবা কিবি সেইবিলাক চিটুৱেশ্যনটো হৈ গ'ল তাৰপিছত কোনো ত্ৰিপুৰী মানুহৰ গুৰুত্ব ত্ৰিপুৰা বিধানসভায়ে গুৰুত্ব নিদিলে ত্ৰিপুৰা চৰকাৰে চৰকাৰ নহ'ব বুলি তাৰপিছত আকৌ কি হৈ গ'ল যিখিনি ত্ৰিপুৰী কিছুমান লিডাৰ আছিলে তেওঁলোকৰো নিজৰ সুবিধাটো চাই পালে কমিউনিষ্টৰ লগত থাকি পালে কমিউনিষ্ট হৈ গৈ পেলাই তেওঁলোকে মন্ত্ৰী হ'ল কি হ'ল কিন্তু তেওঁলোকে সদায় নিজৰ পদবীৰ কাৰণেহে পলিটিক্সটো কৰিলে জাতিটোৰ কাৰণে নকৰিলে যাৰ কাৰণে তেওঁলোকে অন্তিম অৱস্থাত ছেপাৰেট ষ্টেটটো যদি একোৱেই নাই নিজৰ ৰাজ্যৰ নিজে এখন পৃথক ৰাজ্য বিচাৰি পালে থাকিব ডিমাণ্ড দিয়াটো কিমান মানে আপুনি বেদনাদায়ক কিমান দুখজনক এই কথা আচ্ছা আমি এতিয়া অসম চুক্তিৰ বেলিকা দেখিছোঁ ওলাইছে অলপ আগতে অসম চুক্তিত এতিয়া বিজেপি নেতাসকলে একেবাৰে তাক মানে কিবা কৰি পেলাইছে আৰু বিশেষকৈ হিন্দু নাগৰিকত্ব বিধেয়কৰ কথা আনি পেলাই অসম চুক্তিটো অৰ্থহীন কৰি পেলাব খোজা হৈছে অথচ 85 অসম চুক্তিৰ 6ষ্ঠ অনুচ্ছেদ মতে আপুনিতো আমি সাংবিধানিক ৰক্ষা কৱচৰ কথা উঠিছে অসমৰ বড়ো কাৰ্বি ডিমাচা মিচিং লালুং ৰাভা
সোণোৱাল আদি লোকৰ কৃষ্টি সংস্কৃতি ভাষা খাদ্যাভ্যাস আচৰণ এই সকলো সংৰক্ষণ আৰু নিৰাপত্তা বিচৰা হৈছে সেইটোৱে এতিয়া মানে চাওক মানে অসমখনৰ যিটো সমস্যা এই সমস্যাও লাষ্ট 30-40 ইয়াৰ্ছত মানে সমাধান নহ'ল আৰু যিখিনি সমাধানৰ কাৰণে চুক্তি কৰা হৈছিলে এই চুক্তিটো ৰূপায়ণ নহ'ল যিটো আপুনি ক'লে 6ষ্ঠ অনুসূচীৰ মানে কথা মানে 6 নম্বৰ দফা ক্লজৰ কথা যিটোৰ দ্বাৰা মানে খিলঞ্জীয়া মানুহক অসমীয়া খিলঞ্জীয়া মানুহখিনিক মানে আপোনাৰ কনষ্টিটিউচন সাংবিধানিকভাৱে প্ৰটেকশ্যন দিয়া আৰু 1971 লৈকে এই সময়তো গোটেই ভাৰতবৰ্ষৰ 1951 তথাপিও অসমৰ যেতিয়া আন্দোলন হ'ল বিদেশী বিতৰণৰ তেতিয়া সেই চুক্তিত 1971 লৈকে ইয়াত থাকিব দিব লাগে বুলি বিভিন্ন কাৰণ দেখাই পালে এইটো একৰ্ড কৰা হ'ল আৰু সেই একৰ্ডটো অসমৰ ৰাইজে মানি ল'লে বা সংগঠনে মানি ল'লে মানে ৰাইজে মানি ল'লে কাৰণ অসম মুভমেণ্টটো আমি চবে নিজৰ জাতীয় মুভমেণ্ট বুলি মানি লৈছোঁ আৰু এইবাৰ চৰকাৰে ইভেন শ্বহীদসকলকো মানে ক্ষতিপূৰণ দি ফালে স্বীকৃতি প্ৰদান কৰিলে মানে অফিচিয়েলি এইবাৰ অসমৰ স্বাৰ্থত গভৰ্ণমেণ্টৰ স্বীকৃতি দিলে তাৰমানে এইটো তেতিয়াহ'লে অসমখনৰে ইনক্লুডিং চৰকাৰ ইয়াত মানে জড়িত হৈ আছে কিন্তু এতিয়া আকৌ চিটিজেনশ্বিপ বিলটো এটা হাংগামা আনিলে অসমত যে 71 চুক্তি হোৱাৰ পিছত আকৌ এই চুক্তিটো ভাইলেশ্যন হৈ ফালে যিটো নতুন বিল আৰু সেইটো লৈ আজি অসমত পুনৰ গতিকে এইবিলাকৰ ক্ষেত্ৰত এটলিষ্ট যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ মানে অসম চৰকাৰৰ অসমখনক কি তেওঁলোকে এটা কি বুলি ভাবিলে আচলতে পৰীক্ষাগাৰ কৰি বুলি ভাবে মই ভাবোঁ মই যিটো দেখোঁ কলনী বুলিতো আমি কমেই অসমখন তেওঁলোকে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কাৰণে এটা মুকলি পথাৰ হিচাপে ৰাখিব খোজে এটা ইণ্টাৰনেল কলনী কাৰণ ইয়াত বহুত ডাঙৰ ফিউচাৰ আছে আৰু আজি ডাম্পিং জোন বুলিও কয় ডাম্পিং জোন বোলে মাত্ৰ নহয় তাৰ পৰা মানে তেওঁলোকে আৰু বেছি তাৰমানে তেওঁলোকৰ দৃষ্টিত চোৱা এই নৰ্থ ইষ্টখন খোলাকৈ থাকিলেহে আজি বিদেশীতকৈ মোৰ মতে অসমৰ বাহিৰৰ ভাৰতীয়বিলাকৰ কাৰণে বেছি থ্ৰেট অসমীয়া মানুহে পাইছে নামত বিদেশী কিন্তু চাওক আজি ভাৰতীয় প্ৰব্ৰজনে এই অঞ্চলত যিমান সমস্যাৰ সৃষ্টি কৰিছে কোনো ৰাজ্যততো কৰা নাই আৰু আপোনাৰ এই কথাটো লৈ কিন্তু আন্দোলনটো তেনেকুৱাই আছিলে সময়ত এই আন্দোলন প্ৰথম আন্দোলনটো পিছত RSSে বাংলাদেশী বুলি RSSৰ মানুহে কৈছে এতিয়া বিজেপি মানুহে কিতাপ লিখিছে সাংবাদিকগৰাকী যে তেওঁলোকে আচলতে ইয়াক নি পিছত একমাত্ৰ বাংলাদেশী কৰি পেলালে এতিয়া আমাৰ ইয়াততো গোটেই সকলো ক্ষেত্ৰত এটা থ্ৰেট হৈছে তো ভাৰতীয় প্ৰব্ৰজন সেইটোৱে আৰু সেইটোকে মানে কিবা ৰাখি ফালে আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনিবিলাক মুৰব্বী এটা ডাঙৰ লবি আছে ছাপ'জ তেওঁলোকে আমাৰ অসমীয়াৰ স্বাৰ্থৰ কথা যেতিয়াই কয় এই বস্তুটো তেওঁলোকে অলপমান এভইড কৰি চলিব খোজে সব ক্ষেত্ৰতে আৰু আমাৰ মানুহখিনিক ডিভিজন কৰি ফালে থৈ থাকিব খোজে সম্পদবিলাক খালি নিব লাগে আৰু পুঁজিপতিসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব আচ্ছা এতিয়া আমি বিচাৰি আহিছোঁ সদায় যে নতুন দিল্লীত বা সংসদত এটা উত্তৰ পূৰ্বাঞ্চলৰ যে খিলঞ্জীয়া মানুহৰ বা জনগোষ্ঠীসমূহৰ এটা প্ৰতিবাদী কণ্ঠ হিচাপে ইয়াৰ সাংসদসকলে ভূমিকা পালন কৰক আৰু এই ক্ষেত্ৰত আমাক সদায় নেতাসকলে কিন্তু হতাশ কৰি আহিছে সদায় গতিকে আপোনাৰ শেহতীয়া দুইটামান কথাই মানুহক মনত এটা আশাৰ সঞ্চাৰ কৰিছে সেইকাৰণে আপোনাক বোধ কৰোঁ বিভিন্ন যিবিলাক এতিয়া অধিকাৰ সম্পৰ্কীয় যিবিলাক সভা সমিতি কথা বতৰা এইবিলাকক আপোনাক যথেষ্ট আপোনাৰ কথা শুনিব খুজিছে মই নিজেও পাইছোঁ এইবোৰ কথাত গতিকে এটা শক্তিশালী যি কণ্ঠৰ প্ৰয়োজন হৈ আছিল সেইটো অভাৱ কিন্তু আপুনি শেহতীয়াকৈ কিছু পূৰণ কৰিছে বুলি কোৱা হৈছে আৰু আপুনি সংসদত গৰজি উঠিছে সৌসিদিনা NRC প্ৰসংগ তাৰপিছত সেইকাৰণে আপোনাক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সিংহ বুলিও কোনোৱে ক'ব খুজিছে আপোনাৰ কি ভাৱ হয় মনত নাই ছাৰ সিংহ বুলিতো নহয় কিন্তু এটাতো হ'ল সেইদিনা সঁচাকৈ পাৰ্লিমেণ্টৰ ভিতৰত অসমৰ কাৰণে খুবেই এটা অপমানজনক এটা পৰিস্থিতি তাত সৃষ্টি হৈছিলে NRC ইছ্যুক লৈ মই সেই ডিছকাশ্যনটোৱে বাধা কৰিছিলোঁ যে এইটো অসমৰ প্ৰব্লেম অসমত শান্তিত আছে মই কৈছিলোঁ যে এইটো অসমৰ সমস্যা গতিকে তাক লৈ পাৰ্লিমেণ্টত আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই আৰু ইয়াত যদি আলোচনা কৰে তেতিয়া বিভিন্ন ধৰণৰ আমাৰ বাপ বিতণ্ডাই তাত সমস্যাৰ সৃষ্টি কৰিব আৰু মই সেই কথাতেই ক'লোঁ ইমান দিন অসমৰ মানুহে চিঞৰিলে এই ইছ্যুক লৈ কেতিয়াওতো পাৰ্লিমেণ্টত কোনেও আলোচনা কৰাৰ কথা ভবা নাছিলে আজি সুপ্ৰিম কোৰ্টৰ দ্বাৰা ইয়াৰ সমস্যা এটা সমাধান হ'বলৈ গৈ আছে আৰু অসমৰ মানুহে চবে এইটো লৈ ছেটিছফাইড তাক লৈ পাৰ্লিমেণ্টত কথা পাতিবলগীয়া কি আছে মই অপ'জ কৰিছিলোঁ কিন্তু তথাপিও গভৰ্ণমেণ্টে ক'লে যে মোক বহক আমি মানে আছোঁ কথা পাতিব পাৰে প্ৰত্যেকটা প্ৰশ্নৰ জবাব আমাৰ হাতত আছে আমি দিম মোকো ক'লে বহক কথা পাতিবলৈ দিয়ক কথাটো পাতিলে কিন্তু কথা পাতি মই যিটো দেখিলোঁ মোৰ আগত প্ৰায় 24জনমান MPয়ে কথা কৈছে 24জন MP মানে 24টা পাৰ্টি সৰু ডাঙৰ আৰু বিভিন্ন ৰাজ্যৰ পৰা মানে তেওঁলোকে বক্তব্য ৰাখিছে আৰু প্ৰত্যেক
তাৰ বক্তব্যৰ লগতে আৰু বাকীবিলাকে তাক জাঙুৰ খাই পেলাই চবে কিন্তু একো নুবুজাকে কৈছে তেওঁলোকে একো নুবুজাকে একো হাতত তথ্য নাই নাই তেতিয়া জাতিটো বেয়া ক'লে তেওঁলোকে অসমীয়া মানুহে এইটো আপুনি তেতিয়া খুব ভাল অতি গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে যদি তোমালোকে এনেকুৱা হয় আমাক চিটুৱেশ্যনটো তেনেকুৱা আছিলে যে কোনো মান মৰ্যাদা ইজ্জতি নাই অসমখন এই পাৰ্লিয়ামেণ্টত থাকিব দিয়াই ভাল কাৰণ এই অসমক লৈ পেলাই কোৱা মানে দিল্লীৰ এনেকুৱা চিন্তা বা অন্য ৰাজ্যৰ ৰাজনৈতিক চিন্তাবোৰ এনেকুৱা হোৱাৰ কাৰণেই আমাৰ ইয়াত লাহে লাহে বিচ্ছিন্নতাবাদী শক্তিবোৰে গা কৰি উঠিছে ডেফিনেটলি কোনো অস্বীকাৰ কৰাৰ উপায় নাই নাই কাৰণ এইটোৱে পৰিস্থিতি বিল পৰি থাকে অথচ NRC একো নুবুজা নেমেলাকে সমালোচনা কৰিছে আৰু আজি আপুনি লক্ষ্য কৰিছে যে NRC হঠাতে দেখা গ'ল যে কংগ্ৰেছ বিজেপি AIDF আমছু এইবোৰ গোটেই শক্তিবোৰ এক হৈ গৈছে আৰু তেওঁলোকে হঠাৎ প্ৰতীক হাজেলাৰ বিৰুদ্ধে মানে সৰব হৈ উঠিছে আৰু শিলাদিত্যৰ কথা বতৰা ধৰণৰে হৈ গৈছে তেওঁলোকৰ কথা বতৰা কিন্তু অৱশেষততো সুপ্ৰিম কোৰ্টে কালি তেওঁতো সুপ্ৰিম কোৰ্টৰ হৈ কাম কৰি আছে এইটো উদ্দেশ্য কি বুলি ভাবে আপুনি চাওক আমি কেতিয়াবা মই ভাবোঁ আমি সঁচাকৈ কোনো আইন কানুনৰ ওপৰত বেছি চিৰিয়াছো নহয় আমি খবৰেই নলওঁ কিহৰ ভিত্তিত এইবিলাক বস্তু হৈ আছে কেতিয়াবা এবচেণ্টতো এইবিলাক কিন্তু এইটোত এটা নিৰ্দিষ্ট ৰাজনীতি আছে তেওঁলোকৰ ৰাজনীতিটো থাকিবই মানে চব ৰাজনীতিৰ মানুহে ৰাজনীতি দেখিলে চায় কিন্তু কথাটো হ'ল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাতহে সেইটো হৈছে আৰু শেষলৈকে মানে আপোনাৰ ফাইনেল NRC ওলোৱালৈকে কাৰো হাতত এইটো ক্ষমতা নাই এইটো সুপ্ৰিম কোৰ্টৰ হাতত ওলাই যোৱাৰ পিছত চৰকাৰে কি বিবেচনা কৰে চাপ'জ ইয়াৰ ওপৰত বিবেচনা মানে ইন ফিউচাৰ সেইটো চৰকাৰৰ কথা যদি সেইটো উঠাই লৈ কিবা এটা কৰে কিন্তু সুপ্ৰিম কোৰ্ট থকালৈকে কোনেও একো কৰিব নোৱাৰে কাৰণ তেওঁলোকেহে সেইটো চাব তো প্ৰতীক হাজৰিকা আমি তাৰ প্ৰমাণো পালোঁ সেইটো এতিয়া প্ৰতীক হাজৰিকাকে আক্ৰমণ কৰিছে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ বিষয়ে একো ক'বলৈ ভয় কৰি তেওঁলোকে ভোটৰ আক্ৰমণ কৰিছে এইটো ভোট বেংকৰ স্বাৰ্থত নেকি তেওঁলোকৰ নিজৰ ভোট বেংক নাই এইটো এতিয়াতো ভোট বেংকটোৰ মানে বিজেপিক লাগে হিন্দু তেওঁলোকক লাগে ভোট বেংকৰ পলিটিক্সে বেছি চলি আছে এতিয়াতো আৰু সেইটো আমাৰ NRCৰ প্ৰক্ৰিয়াত অলপ হ'লেও ডিষ্টাৰ্ব দিব কথাটো আমি বিশ্লেষণ কৰিব লাগে আজি 10টা ডকুমেণ্টছ 15টা ডকুমেণ্টছ আচ্ছা এই 5টা ডকুমেণ্টছটো কি যিটো সহজভাৱে NRCত হ'ব বুলি যে কোৱা আছে নিশ্চয় স্ক্ৰুটনি কৰোঁতে আননেচেচাৰী কিছুমান ঝামেলা আহিছে কাম হৈ গৈছে আচলতে সেইটোৰ কাৰণে সেইবিলাক বস্তু কৰিছে সেইটো যদি আলোচনা কৰে তেতিয়া নিশ্চয়কৈ মই ভাবোঁ প্ৰতীক হাজেলাৰ লগত যদি বহি কথা পাতে নিশ্চয়কৈ এই বিষয়ত ভালদৰে জানিব কাৰণ প্ৰতীক হাজেলাও যিটো দায়িত্ব লৈ পেলাই কাম কৰি আছে এই কামটো ইমান সহজ কাম নহয় গতিকে সেইটোৰ কাৰণে তাৰ প্ৰতিও আমাৰ অলপ ৰেচপেক্ট থকাটো ভাল আৰু তেওঁ সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কৰিছে সেইটো কৰিছে আৰু এতিয়া বৰ ইণ্টাৰেষ্টিং এসময়ত কংগ্ৰেছে ক'লে যে বিজেপি হৈ কাম কৰিছে এতিয়া বিজেপি আকৌ তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ কথাই কৈছে এটা বুজা গৈছে এইটোৱে যে তেওঁ তাৰমানে ঠিকেই ভোটকৰ গৈ আছে সেইকাৰণে সকলোবোৰ অসন্তুষ্ট হৈছে সেইটোতো উপায় নাই এনে কোৱা কৰি হৈ থাকিব কিন্তু সেইটোতো পাৰ হৈ যাব সুপ্ৰিম কোৰ্টৰ কাৰণ আপোনাৰ হাতত নাই মোৰ হাতত নাই মুখ্যমন্ত্ৰীৰ হাতত নাই কাৰো নাই এইবিলাক এনে আপুনি যে দিল্লীত হুংকাৰ দিলে আমাক এৰি দিয়ক উত্তৰ পূৰ্বাঞ্চল এৰি দিয়ক যদি এইটোৱে হৈ থাকে তাৰ কেনেকুৱা ইম্পেক্ট আপুনি প্ৰত্যক্ষ কৰিলে ইম্পেক্টটো খুবেই ভাল মই কোৱাৰ লগে লগে চবে মানে চাইলেণ্ট হৈ গ'ল চবে মানে চালে পিছত আপোনাৰ তৃণমূলে আকৌ মোচন আনিলে মোৰ ওপৰত যে মানে এইটো ডিলেট কৰিব লাগে তেওঁ সাৰ্বভৌমত্বৰ বাহিৰত তেওঁলোকে ইলেকশ্যন আহিছে সেইটো লাইনটোত শিলাদিত্যৰ ৰাজনীতিটো কি তেওঁ যে ইমান গুৰুত্ব দিবলগীয়া কথা নাই তথাপিও মইতো তেখেতক মানে বুজি পোৱা নাই তেখেতে কি মুখ্যমন্ত্ৰীয়েতো কৈছিলে ন NRCত বাধা দিয়া শক্তিক আমি ক্ষমা নকৰিম গ্ৰেপ্তাৰ হ'ব তেওঁতো গায়ব হৈছে প্ৰতিদিনে আগতে NRC ফেভাৰতে কৈছিলে মানে এতিয়াতো একদম সম্পূৰ্ণ বিৰুদ্ধে তেওঁৰ নিজৰ বিজেপি BPFৰ মিত্ৰ দল আপোনাৰ যে হিন্দু বিদেশী যিখন নাগৰিকত্ব আপোনালোকে বিৰোধিতা কৰিছে কিন্তু এসময়ত হাগ্ৰামাই স্থিতি বৰ সবল নাছিল আপোনালোকৰ হাগ্ৰামা মহিলাৰ কিন্তু আপুনি খুব স্পষ্ট ভাষাত কৈছে এইটো কি আপোনালোকৰ মানে অলপ নহয় আমি ডাইৰেক্টলি তেনেকুৱা ধৰণৰ কিবা কৰা নাই হাগ্ৰামা ডাঙৰীয়াও কৈ আছে যে বথ ছাইড মানে এওঁলোকৰ প্ৰব্লেম চল্ভ হ'ব লাগে অসমখনৰ শংকাত পৰিব নালাগে আপোনাৰ গভৰ্ণমেণ্টৰ কিবাটো হ'ব লাগে কিন্তু অসমখনৰো বাচিব লাগে তেওঁ কি কৈছিলে আপুনি চাপ মৰিব নালাগে লাঠিও ভাঙিব নালাগে দুইটাই বাচিব লাগিব তেনেকুৱা ধৰণৰ আৰু ময়ো তেনেকুৱা ধৰণৰ কোৱা নাই মই এটা কথাই মাত্ৰ মানে কি কয় কথা প্ৰসংগত কৈ আছোঁ এতিয়া চোৱা সিদিনা মোক কোনোবাই তাতে সুধিছিলে যে NRC কি কয় চিটিজেনশ্বিপ বিলটো কি হ'ব মানে চিটিজেন বিলটো হ'বলৈ কি আছে মোৰ মতেতো সেইটো এতিয়া অপ্ৰাসংগিক মই কৈছোঁ কিয় অপ্ৰাসংগিক আজি যদি ভাৰতবৰ্ষত বিভিন্ন দেশৰ পৰা কিবা এটা কাৰণত ইয়াত যিসকলে চেল্টাৰ লৈছে এই চেল্টাৰ লোৱা মানুহখিনিক আজিৰ তাৰিখলৈ যদি নাগৰিকত্ব প্ৰদান কৰিব পৰা নাই আৰু তেওঁলোকে সেইটোৰ কাৰণে ভাৰতীয় মানুহে যিটো সুযোগ সুবিধা উপভোগ কৰি আছে তেওঁলোকে কৰিব পৰা নাই বুলি এই বিলটো আনিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে 71ত আহিছে তেওঁ এটা কনষ্টিটিউচনেল পদ চবতকৈ হাইষ্ট ক'ৰবাত লুকাই চুৰ কৰি তেওঁ কোৱা নাই তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিছে চিটিজেনশ্বিপ বিল পাছ নোহোৱাকৈ আজি যদি বিপ্লৱ দে
মুখ্যমন্ত্ৰী হ'ব পাৰে আহি ফালে মুখ্যমন্ত্ৰী হ'ব পাৰে এই বিলখনত আৰু কিবা দৰকাৰ আছে নেকি কোনো দৰকাৰেই নাই মইতো আচৰিতহে ভাবি আছোঁ মই সেইদিনা সেইটো কাৰণে কৈছোঁ মই যে মই আচৰিতহে ভাবি আছোঁ যে আৰু সেই বিলখনৰ কাৰণে আমি কিয় কাজিয়া পেচাল হৈ আছোঁ এই বিলৰ কোনো ভেলুৱেই নাই বিজেপিয়ে দেখা গৈছে যে ক্ষমতা দখল আপোনালোক মিত্ৰ দল হয় অহাৰ পিছত তেওঁলোকে গোটেই সমস্যাবোৰ কিন্তু নতুন নতুনকৈ সৃষ্টি কৰি আছে প্ৰতিশ্ৰুতিবোৰ পাহৰি গৈছে কাম কাজবিলাক হোৱা নাই উন্নয়নৰ কথা শ্লোগান হৈ গৈছে কেৱল ভাষণ হৈছে ৰাইজৰ কাম ইত্যাদি ইত্যাদি অগ্ৰাধিকাৰ পোৱা নাই চাৰিফালে কিন্তু অসন্তুষ্টি এটা আপুনি নিশ্চয় আপুনিতো ৰাইজৰ মাজত দেখা পাইছে আপুনি যদি সঁচা কথা কয় অনুষ্ঠানত দেখিব যে মানুহ অতিপাত অসন্তুষ্ট হৈছে কাম হোৱা নাই কেৱল ঘোষণা হৈছে কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে তেনেস্থলত এই যে পৰিস্থিতি এটা তেওঁলোকে যে সৃষ্টি কৰি পেলাইছে ইয়াৰ আঁৰৰ উদ্দেশ্যটো কি বা তেওঁলোকৰ কি মানে তেওঁলোকৰ যোগ্যতা নাই নে তেওঁলোকৰ এটা এজেণ্ডা লৈ কাম কৰি আছে হিন্দুত্ববাদৰ এজেণ্ডা নে কি নহয় মই ভাবোঁ এতিয়া উন্নয়নমূলক কাম কাজটো আপুনি স্থবিৰ হৈ গৈছে একেবাৰে মই ভাবোঁ এতিয়া মানে এই ক্ষেত্ৰত মানে তেওঁলোকে বিজেপি লাইনটো আমিতো BPF যদিও আমি বিজেপি আপুনি আঞ্চলিকতাবাদত বিশ্বাসী তথাপিও আমি আঞ্চলিকতাবাদীৰ ওপৰত বিশ্বাসী আৰু আমাৰ কনচাৰ্ণটো BTC এলেকা উন্নয়নৰ কাৰণে আমি বেছিকৈ গুৰুত্ব লৈছোঁ আমাৰ সেই মানে এলায়েন্সটো কিন্তু এজ এ বিজেপি বা NDA হিচাপে আজি মানে যিটো চৰকাৰ কেন্দ্ৰীয় চৰকাৰতো আৰু ষ্টেটতো এটাই যিহেতু চৰকাৰটো গতিকে তেওঁলোকৰ যিটো পলিচি ডিচিশ্যন এই পলিচি ডিচিশ্যনবিলাক প্ৰায় টোটেলি নতুন হৈছে গতিকে নতুন হোৱাৰ লগে লগে মানে এই বস্তুটো ইমানেই মানে আপোনাৰ নতুন নতুন মানে ছিষ্টেমবিলাক কৰা হৈ গ'ল এইটো গ্ৰাছৰুট লেভেললৈকে বস্তুটো মানে কিবা কৰি লৈ যোৱাৰ ক্ষেত্ৰত অলপ হ'লেও সমস্যা হৈছে হঠাৎ কৰি আপুনি সবৰে মাইণ্ডটো বদলাব নোৱাৰে কাম কৰাৰ প্ৰক্ৰিয়াটো বদলাব নোৱাৰে ফাণ্ডিং চিষ্টেমবিলাক অলপ মানে ডিফাৰেঞ্চ হৈ গ'ল কিছুমানটো আন্তৰিকতা দেখা পাব লাগিব এতিয়া এজন মন্ত্ৰীয়ে 8টা 9টাকে বিভাগ ন্যায় দিব পাৰিব নেকি কওকচোন মোক ডাঙৰ ডাঙৰ বিভাগ এটা সৰু সুৰাও নহয় ডাঙৰ ডাঙৰ বিভাগ কোনো ৰাজ্যতে তেনেকুৱা উদাহৰণ আমি নাপাওঁ গতিকে তেওঁলোকে কিবা যেন এটা মানে ডাইৰেকশ্যন যিটো কয় এইটো তেওঁলোকে যেন হেৰুৱাই পেলাইছে কিবা এটা কোনফালে যাব কোনফালে নাযাব সেই দলটোৰ লগত আপোনালোকে মিত্ৰতা কৰি আছে মোৰ প্ৰশ্ন সেইটোৱে নহয় আমাৰ ৰাষ্ট্ৰীয়বাদ লগত সাম্প্ৰদায়িকতাবাদ হয় নাই আমাৰটোতো মানে আমি আমাৰ কাৰণে কৰিছোঁ আমি মানে একচুৱেলি যিটো পাৰ্পাছত এলায়েন্স কৰিছোঁ আৰু যিখিনি তেওঁলোকৰ লগত আমাৰ বুজা পৰা আছিলে সেইমতে আমাৰ গোটেই কামবিলাক হৈ আছে আৰু যিখিনি ফাণ্ড আমি পাইছোঁ সেইখিনি আমি ধাম ধুম মানে কামত লগাই আছোঁ BPFৰ আমাৰ ক্ষতি হোৱা নাই BPFটো ক্ষতি হোৱা নাই আৰু আমাৰ ৰাজনীতিত মই ভাবোঁ এইটো আমাৰ তাত ইমান ইম্পেক্টটো নপৰে কিন্তু আমি বিচাৰোঁ যে অসমখনতো যিখিনি পলিচি ডিচিশ্যন লৈছে এইটো অলপ এক্সপাৰ্টাইট নিশ্চয় কৰিব লাগে অসমৰ ৰাইজে কিন্তু আগ্ৰামা বা আপুনি কি কয় তালৈ লক্ষ্য কৰিছে এতিয়া মইতো কৈছোঁ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা লৈ আপুনি সংসদত সৰব হৈছে গতিকে আপুনি এতিয়া BTC কথা কৈ থাকিলে মানুহে আপোনাৰ পৰা নহয় এতিয়া উপায় নাই নহয় এতিয়া আমাকতো ডিপাৰ্টমেণ্টবিলাক তেনেকুৱা ধৰণৰ পাব্লিক লেভেলত ডেভেলপমেণ্ট কাম কৰিব পৰা ডিপাৰ্টমেণ্ট নাই আগ্ৰামা ডাঙৰীয়া কৈছিলে এই মন্ত্ৰী অসমৰে মন্ত্ৰী গতিকে ডিপাৰ্টমেণ্টবিলাক ধুনীয়াকৈ লৈ পেলাই অসমৰ কামটো কৰি লওক আমি আহিম অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আমি পাতি আছিলোঁ মিত্ৰতাৰ প্ৰসংগ আপোনালোকৰ BTC প্ৰধান হাগ্ৰামা মহিলাইও কৈছে আপোনালোকে এইটো কয় যে মিত্ৰতাৰ উদ্দেশ্য ক্ষমতাত থকা আৰু পুঁজি আনা হয় BTC উন্নয়নৰ কাৰণে এতিয়া কংগ্ৰেছৰ লগত আছিল এতিয়া বিজেপিৰ লগত আছে সেইটোৱেই একমাত্ৰ কথা হৈছে নেকি নাই প্ৰথমটোতো এতিয়া আমাৰ যিখিনি মানে কি কয় BPF দলৰ যিখিনি এৰিয়া সেইটো BTC আৰু সেইটো কাৰণে আমাৰ BTCটো বৰ্তমান ভালে চলি আছে আমি মিত্ৰতা দলত মানে থাকিও দুই এটা ইছ্যুটোতো থাকিবই কিছুমান তথাপিও আমাৰ পাৰ্টিটোৰ পৰা নৱকৰণীয়া আপোনালোকৰ কাৰণে থ্ৰেট নেকি না তেনেকুৱাটো বিশেষ থ্ৰেট নহয় কিন্তু পলিটিক্সত কাকো আণ্ডাৰ এষ্টিমেট কৰাটো উচিত নহয় কি সময়ত কোনটো ইছ্যুত মানুহে কেতিয়া কাক কিয় ভাল পায় এইটো সময়ৰ কথা এতিয়া একো নাই কিন্তু কালি পৰহি কি চিটুৱেশ্যন আহে সেইটো আপোনালোকে ধৰক এতিয়া বিজেপিয়ে কেতিয়াবা কিন্তু স্থিতিত অটল আছে যেন হিন্দু বাংলাদেশ এইটো দেখায় তেওঁলোকে এতিয়া যদি সঁচাকৈ আনে বিলখন তেতিয়াহ'লে আপোনালোকৰ স্থিতি কি হ'ব নহয় চাওক মই ভাবোঁ এইটো যদি আনে তেতিয়াতো নিশ্চয়কৈ আলোচনা কৰাটো অতিকৈ দৰকাৰ মানে এলায়েন্স পাৰ্টনাৰৰ মাজত আলোচনা কৰিবই লাগিব ষ্টেট গভৰ্ণমেণ্টটো আৰু তেতিয়া নিশ্চয়কৈ আমি গোটেই বস্তুবিলাক বিতংকৈ চাই ফালে আমাৰ ভিউটো আমি দিম এতিয়া আমাৰ BTCৰ ক্ষেত্ৰত কি আপোনাৰ এই চিটিজেনশ্বিপ বিলখনৰ দ্বাৰা যিখিনি মানে আপোনাৰ নাগৰিকত্ব পোৱা নোপোৱাৰ এটা কিবাটো থাকিব সেইটো BTC এলেকাত আজিৰ দিনটোত মানে এফেক্টটো নপৰে আৰু সেইটোৰ কাৰণে আপুনি থাকিব নোৱাৰিব বিশ্বজিৎ দৈমাৰী নিশ্চয়কৈ অসমত আছোঁ অসমৰ এটা ইছ্যু হিচাপে আমি এইটো ভিউটো দিম কিন্তু এতিয়া যিহেতু এতিয়াও জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি তাতে আছে এতিয়ালৈকে মানে ছাবমিটটো হোৱা নাই আনফাইলড পাৰ্লিয়ামেণ্ট অকল এটাহে হ'ব গতিকে মই ভাবোঁ
যদি পাৰ্লিমেণ্টত বিলে নাহে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি ৰিপৰ্টেই নিদিয়ে কিজানি জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি ৰিপৰ্টতে শেষ হৈ যাব পাৰে সেই ইছ্যুটো গতিকে মই ভাবোঁ সেইকাৰণে ইমান আমি ভৱিষ্যতক লৈ পেলাই টেনশ্যন লৈ জনমত গঠন হৈছে ইয়াৰ বিৰুদ্ধে এইটো আপুনি সন্মান জনাব লাগিব নিশ্চয়কৈ সেইবিলাক ক্ষেত্ৰতো আপুনি একতাৰ কথা কয় জাতি জনগোষ্ঠীসমূহৰ সহাৱস্থানৰ কথা কয় প্ৰতিটো আনকি মণিপুৰৰ জনগোষ্ঠীসমূহৰ বিষয়ে আপুনি দিল্লীৰ দৃষ্টি আকৰ্ষণ কৰিছে তাৰপিছতে আপোনালোকে পৃথক বড়োলেণ্ড বিচাৰিছে নহয় চাওক পৃথক বড়োলেণ্ডটো আজিৰ কথা নহয় আগৰ পৰাই আৰু পৃথক বড়োলেণ্ড বিচাৰাৰ কিছুমান মানে কাৰণ আছে সেই কাৰণবিলাক কৈ আহি থকা হৈছে গতিকে সেইবিলাক কাৰণৰ কাৰণে এটা বিশ্বাস হেৰুৱাই এটা ছেকশ্যনে আজিলৈকে সেই ডিমাণ্ডটো কণ্টিনিউৱাছলি কৰি আছে যে ছেপাৰেট ষ্টেট নোহোৱালৈকে আমাৰ এই সমস্যাবিলাক সমাধান নহ'ব মই অলৰেডি পাৰ্চনেলি আমাৰ কি কয় যিসকলে ডিল কৰি আছে যে IGP আমাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আৰু অন্যান্য কেন্দ্ৰীয় মানে গৃহ মন্ত্ৰালয়তো যিখিনি বিষয়া সেইবিলাক বিষয়ত চাই আছে মই তেওঁলোকক অলৰেডি কৈ আছোঁ যে আপোনালোকে ছেপাৰেট ষ্টেটটো বাৰু পিছত কথা সেইটো ডিমাণ্ড কিয় ছেপাৰেট ষ্টেট এই বাকীখিনি কথা বুজি লওকচোন পৃথক ৰাজ্য বিচাৰাৰ কথা আৰু তেওঁলোকে যি কাৰণত ছেপাৰেট ষ্টেট বিচাৰিছে যদি সেই কাৰণবিলাক আঁতৰাই দিয়ে সমাধান কৰি দিয়ে তেতিয়া নিশ্চয়কৈ তেওঁলোকেও হয়তো মানে পিছুৱাই যাব ছেকেণ্ড এইখিনিতে মই এটা কথা খেলাইছে ধৰক আমি সদায় আমাৰ সম্পদৰ ওপৰত অধিকাৰৰ কথা কওঁ জাতি জনগোষ্ঠীসমূহৰ ঐক্যবদ্ধ আন্দোলনৰ কথা কওঁ খিলঞ্জীয়াৰ ঐক্যৰ কথা কওঁ কিন্তু আমাৰ যদি এনেকৈ আৰু ভাগি ভাগি গৈ থাকে তেতিয়াহ'লে আমি দুৰ্বল হৈ নপৰিম জানো আমাৰ কেন্দ্ৰইতো দেখিছোঁ আমি কি দৃষ্টিভংগী লৈছে আমাৰ ক্ষেত্ৰত কেন্দ্ৰই আমাক সম্পূৰ্ণ অন্যায় কৰিছে গতিকে আমি যদি এটা কেন্দ্ৰীভূত ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিব লাগে তেতিয়াহ'লে এনেকৈ এই যদি আৰু ভাগ ভাগ হৈ যায় অসমখন তেতিয়াহ'লে আমি দুৰ্বল হৈ যাম মই ভাবোঁ নহয় মই সেইটো কাৰণে ভাবোঁ ডিমাণ্ডটোতো আছে কিন্তু কথাটো হ'ল বিশ্বাস এটা দিব পাৰিব লাগিব যেতিয়া বিশ্বাস দিব লাগে তেতিয়া নিশ্চয় প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ আজি যিবিলাক দাবী লৈ ফালে তেওঁলোকে সংগ্ৰাম কৰি আছে এই দাবীৰ ক্ষেত্ৰত আমাৰ বাকী অসমৰ যিখিনি ৰাজনীতিক নেতা বা বিভিন্ন কি কয় জাতীয় সংগঠনৰ নেতা এইখিনি মানুহে অকণমান হ'লেও এই বিষয়ত ষ্টাডি কৰাৰ প্ৰয়োজন আছে প্লাছ এই ক্ষেত্ৰত তেওঁলোকৰ ইছ্যুটো ছেপাৰেট ষ্টেটটো ছাপৰ্ট কৰিব নালাগে কিন্তু যিখিনি সঁচাকৈ সমস্যাবিলাক আছে এইবিলাকত গভৰ্ণমেণ্টক অলপ যদি কৰিবলৈ কৈ দিয়ে তেতিয়া নিশ্চয়কৈ তেওঁলোকে কিবা আজি বড়োৰ ক্ষেত্ৰত মই কওঁ আপোনাৰ বড়ো মাধ্যমৰ যিটো স্কুল আছে বড়ো বিষয়ৰ যিবিলাক ছাবজেক্ট ইউনিভাৰ্চিটিত আছে কলেজত আছে এই গোটেইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ অসম চৰকাৰৰ হয় কিন্তু যেতিয়ালৈকে আপচু আৰু বড়ো সাহিত্য সভা নকয় তেতিয়ালৈকে পষ্ট এটাও চেংচন নকৰে ক্লাছৰুম এটাও বনাই দিয়াৰ কাৰণে পুঁজি ব্যৱস্থা নকৰে আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটিত বড়ো ডিপাৰ্টমেণ্টৰ কাৰণে পইচা দি ফালে বিল্ডিং কৰিবলগীয়া হৈছে হৈৰাজ ইউনিভাৰ্চিটিৰ যিটো ফাণ্ড ডেভেলপমেণ্টৰ সেইটো এতিয়া গোটেই ডিপাৰ্টমেণ্টৰ বিল্ডিংটো কৰা হৈছে এতিয়া এই ক্ষেত্ৰত আজি যিমানখিনি বড়ো ডিপাৰ্টমেণ্ট খুলিছে বিৰুদ্ধে কিন্তু বহুত অভিযোগ উঠাইছে চব বিশ্ববিদ্যালয়তো মানে BTCৰ বিশ্ববিদ্যালয় অথৰিটিক দগ দিটো লাভ নাই আজি 12BA পোৱা নাই 12B কিয় পোৱা নাই বহুত বছৰ পষ্টে চেংচন কৰা নাছিলে প্ৰফেচাৰ এপইণ্টমেণ্টটো হোৱা নাই এটা কৈ প্ৰফেচাৰ নাথাকিলে গোটেই ডিপাৰ্টমেণ্টত 12Bটো নাপায় 12B নহ'লে আপুনি ইউনিভাৰ্চিটি মানে UGC গ্ৰেণ্টটো নাপায় গতিকে গভৰ্ণমেণ্টৰ পৰা কোনো ইনিচিয়েটিভ নাই নীল ইনিচিয়েটিভত বড়োলেণ্ড ইউনিভাৰ্চিটি কেনেকৈ চলিব বড়োলেণ্ড ইউনিভাৰ্চিটি আজি গেষ্ট লেকচাৰাৰ লৈ পেলাই চলাই আহিলে তেনেকুৱা ধৰণৰ এতিয়া এই ক্ষেত্ৰত অকল যদি ইয়াৰ BTCৰ মানুহৰ কাৰণসমূহ ভালকৈ মানে চালি যাই চোৱাটো বিচাৰিছে হয় প্ৰতিটো দাবীৰ আৰু কি থাকে আজি CTET কেন্দ্ৰীয় মানে চৰকাৰৰ যিবিলাক স্কুল আছে এইবিলাকত যদি মাষ্টৰ চাকৰি পাব লাগে তাতেও চেণ্ট্ৰেল লেভেলৰ টেট পৰীক্ষা দিব লাগে আমাৰ অসম চৰকাৰে তাত টেট পৰীক্ষাৰ কাৰণে মানে যিখিনি মানে কিবা কি কয় প্ৰশ্ন কিবা কিবি ইয়াত যে বড়ো মাধ্যম স্কুল আছে বড়ো মাধ্যমৰ পৰা পঢ়া ল'ৰা ছোৱালী আছে আৰু বড়ো মাধ্যমতো টেটত পৰীক্ষা দিব লাগে কুৱেশ্যন থাকিব লাগে তেওঁলোকে বড়োটো নজনালে মানে HRD মিনিষ্ট্ৰী চিম্পল কথা কৈছোঁ সি এই ছেডিউলতো হয় অথচ ছিকিমে তেওঁলোকৰ অকল ষ্টেট ৰিকগনাইজ লেংগুৱেজ এই ছেডিউলো নহয় অফিচিয়েল লেংগুৱেজো নহয় 7টা নে 8টা তেওঁলোকে তাত দিলে সেইটো দি CTET পৰীক্ষা দিব পাৰে মেঘালয়ে আমাৰ জয়ন্তীয়া আৰু মানে কি কয় গাৰো ভাষা পৰ্যন্ত দি দিলে যিটো তেওঁলোকৰ অকল ষ্টেট ৰিকগনাইজেশ্যন এই ছেডিউলো নহয় কিন্তু আমাৰ অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে অসম চৰকাৰে বড়ো ভাষাটোৱেই নিদিলে যিবিলাক ডিলেট পৰীক্ষা আজি ডিলেট নথকাৰ কাৰণে BEd নথকাৰ কাৰণে মাষ্টৰবিলাকক চাকৰি দিব পৰা নাই ৰেগুলাৰেশ্যন কৰিব পৰা নাই ইয়াত বড়ো মাধ্যমৰ পৰা ল'ৰা ছোৱালীহে বড়ো মাধ্যমৰ মাষ্টৰ হ'ব তেওঁলোকে এতিয়া ডিলেট মানে কি কয় আপোনাৰ ডিলেট যিটো মানে পৰীক্ষা দিব লাগে এইটো আমাৰ চৰকাৰে নিউজক দি দিলে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল তেওঁলোকক দি দিছে
নিউজত যেতিয়া দিছে বড়ো মাধ্যমৰ কথাটোৱে নিদিলে আৰু আজি কুৱেশ্যন নহ'ল এনচাৰ দিব নোৱাৰে কিতাপ নাই সেইদিনা মই গৈ কথা পাতিলোঁ ভাই আমাক যেতিয়া দিছে তাত যদি বড়ো ভাষাৰ কথাই নাছিলে আমি ক'ৰ পৰা ইমান কিতাপ উলিয়াম ক'ৰ পৰা আমি প্ৰশ্ন কৰিম তো এইবিলাক হ'ল আমাৰ অসম চৰকাৰৰ এতিয়া এই বিষয়টো মই বিচাৰোঁ অসম চৰকাৰক আপচু আৰু বড়ো সাহিত্য সভাৰ বাদেও অসম সাহিত্য সভা আছু সকলোৱে অন্যান্য বুদ্ধিজীৱী তেওঁলোকে অলপ ক'ব নোৱাৰিনে অসম চৰকাৰক যে আমাৰ বড়োটো কিয় থাকি যাব 2 মিনিটৰ কাৰণে বড়োটো আমাৰ বুলি ক'ব নোৱাৰেনে আমাৰ বড়োটো কিয় ড্ৰপ হ'ল আমাৰ বড়ো ভাষাত কুৱেশ্যন কিয় নহ'ল চাওক আগৰ পৰাই যদি আপুনি ষ্টাডি কৰে বড়ো মাধ্যম স্কুল 1962 পৰা আৰম্ভ হ'ল এমিৰ কাৰণে আন্দোলন হাইস্কুলৰ কাৰণে আন্দোলন তাৰপিছত অথচ এল পি পঢ়াৰ লগে লগে এমিৰ কাৰণে ব্যৱস্থা থাকিব লাগে মেট্ৰিক কুৱেশ্যন পেপাৰ ইংলিছত থাকিল বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে ইংলিছ কুৱেশ্যন পেপাৰত মানে চাই ফালে ৰিপ্লাই দিব লাগে তাৰপিছত এছামিজ কুৱেশ্যন পেপাৰ ইংলিছটো দৰকাৰেই নাই চৰকাৰী মাধ্যমত তথাপিও বড়ো মানে বড়ো ভাষাত কুৱেশ্যনটো নকৰিলে আৰু সেইবিলাক খং এইবিলাক বস্তুৱে লাহে 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 বড়ো মানুহৰ মানে মাইণ্ডত এটা কিছুমান বস্তু হবিত আৰু বিশ্বাস এটা হেৰুৱাই যোৱা হৈছে গতিকে মই ভাবোঁ এইবিলাক বস্তুটো যদি অলপমান গুৰুত্ব প্ৰদান কৰে চৰকাৰে নিশ্চয়কৈ ভালদৰে আলোচনা চলি ফালে বুজিব লাগিব আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত মই আপোনাক সুধিব খুজিছোঁ যে চমুকে যে আমাৰ এইটো হৈছে নেকি যে মই আমাৰ মূল সমস্যাটোৱে মই ভাবিছোঁ যে এটা সঠিক ৰাজনৈতিক নেতৃত্বৰ অভাৱ কাৰেক্ট পলিটিকেল লিডাৰশ্বিপ এতিয়া আমি দেখিছোঁ যে ইয়াৰ দিছপুৰে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি দিয়ে তেওঁলোকে কোনো কথাই সঠিক ৰূপত উত্থাপন কৰিব নোৱাৰে যিবোৰ কাৰণে জটিল হৈ গৈ আছে সমস্যাবিলাক সেই অৰ্থত প্ৰতিখন চৰকাৰে ব্যৰ্থ হৈছে দিল্লীৰ ওচৰত এতিয়া চৰকাৰখনটো আৰু আঁতুকাঢ়ি দিছে প্ৰয়োজনতকৈ কি ক'ব আপুনি নহয় চাওক এটাটো হ'ল আঞ্চলিকতাবাদী দল যেতিয়ালৈকে ষ্ট্ৰং নহয় তেতিয়ালৈকে আমাৰ নিচিনা ৰাজ্য যি ৰাজ্যৰ বিষয়ে ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ মানুহে একো নলেজ নাই আমি এই ৰাষ্ট্ৰীয় দলবিলাকৰ পৰা একো আশা কৰিব নোৱাৰোঁ গতিকে আমাৰ ৰাজ্যখনত আজি বিজেপি চৰকাৰ আছে আপুনি যিমানে চেষ্টা নকৰক যেতিয়ালৈকে পাৰ্মিশ্যন অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া অন্যান্য বিজেপিৰ নেতাসকল নিদিয়ে তেতিয়ালৈকে ইয়াত ডিচিশ্যন ল'ব নোৱাৰে আৰু যদি ল'বলৈ যায় তো মন্ত্ৰীৰ পৰা তেওঁ ড্ৰপ আউট হ'ব মুখ্যমন্ত্ৰীৰ পৰা ড্ৰপ আউট হ'ব গতিকে এৰুৱাব লাগিব নিশ্চয়কৈ সেইকাৰণে মানিলে নেশ্যনেল পাৰ্টি এটা ব্যক্তিত্বমূলক কথা আছে ক'বতো লাগে চাওক ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় এটা মানে কি কয় পৰ্যায়ৰহে কিন্তু এটা সময়তো আছিলে ন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী দুয়োগৰাকী আমি নাম ল'ব পাৰোঁ যি এটা অন্ততঃ এটা ষ্টেণ্ড লৈছিলে তেওঁলোকে আচ্ছা আঞ্চলিকতাবাদৰ কথা আহিলে যেতিয়া আমি এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ তাৰিখত অসমবাসীৰ কাৰণে এতিয়া আমি দাক্ষিণাত্যত দেখিলোঁ যে আঞ্চলিকতাবাদৰ বিকল্প নাই হয়তো হয় আমাৰ ইয়াত বহুধা বিভক্ত এখন সমাজ ইয়াত আঞ্চলিকতাবাদৰ চৰিত্ৰ বেলেগ অসমত কিন্তু আঞ্চলিকতাবাদৰ মানে গুৰুত্ব কমা নাই ঠিক কিবা দুৰ্বল হৈ আহিছে ধৰক এতিয়া বিজেপিয়ে অসম গণ পৰিষদৰ দৰে দলটোক লাহে লাহে গিলি পেলাবলৈ চেষ্টা কৰিছে BPF-এও আপোনালোকে হয় আপোনালোকৰ এটা নিৰ্দিষ্ট এলেকাত আপোনালোকৰ ভূমিকা তথাপিও আপোনালোকেও এতিয়া পুঁজিৰ কাৰণে হওক যি কাৰণে নহওক দিছপুৰৰ লগত এটা বুজাবুজি কৰিবলগীয়া হৈছে কিন্তু আপুনি শেহতীয়াকৈ যিটো আপোনাৰ ভূমিকা সেইকাৰণে আপোনাক আজি মাতিছোঁ বা গুৰুত্ব দিছোঁ আমি যে উত্তৰ পূবৰ সমস্যাক লৈ আপুনি মাত পাতিছে প্ৰতিটো জনগোষ্ঠীৰ কথা আপুনি ক'ব খুজিছে অধিকাৰৰ কথা ক'ব খুজিছে গতিকে আঞ্চলিকতাবাদক শক্তি আপুনি এতিয়াই ক'লে যে আমাৰ বিকল্প নাই তেতিয়াহ'লে ইয়াক গঢ় দিয়াৰ কাৰণে আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি কিবা পৰিকল্পনা আছে নেকি আপোনাৰ নিশ্চয় সেইটোতো গঢ় দিবই লাগিব এতিয়া চবৰ লগত আমিতো সম্পৰ্ক ৰাখি পেলাই এতিয়া চলি আছোঁ কিন্তু কিছুমান আপোনাৰ নিজৰ আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যবিলাকৰ এটা কিছুমান মানে পৰিস্থিতিয়ে কাক বা অলপ বেলেগ ধৰণৰ বাধ্যটো কৰি আছে তো আমি মুকলিভাৱে আজিৰ তাৰিখত কৰি আছোঁ ৰাজনৈতিক দলটো যদিও এলায়েন্স কৰিছোঁ তথাপিও আমি আমাৰ কিবাটো এৰি দিয়া নাই যেনেকৈ BTC এৰিয়াত কেণ্ডিডেট দিয়ক নিদিয়ক আমি সেইটো কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ আমি কেতিয়াও সেইবিলাক গুৰুত্ব প্ৰদান কৰা নাই গতিকে বাহিৰত আমাৰ যিখিনি ছাপৰ্টাৰ আছে য'ত আমাৰ বেছটো ইলেকশ্যন জিকিব নোৱাৰে সেইটো আমি কাক বা ছাপৰ্ট দিছোঁ সেইটো বেলেগ কথা কিন্তু নিজৰ এটা এৰিয়াক আমি কাৰো লগত শ্বেয়াৰিং কৰা নাই কাৰণ সেইটো শ্বেয়াৰিং কৰিব যোৱাৰ পিছত আমাৰ কি থাকিব গতিকে তাতকৈতো ৰাজনীতি দল মানে আমি ডিজলভ কৰাই ভাল গতিকে সেইটোৰ কাৰণে আমাৰ যিখিনি মানে আঞ্চলিকতাবাদী ৰাজনৈতিক দলবিলাক আছে আজিও ষ্ট্ৰং বুলি মই ভাবোঁ নাগালেণ্ড দুৰ্বল হৈ যোৱা নাই মেঘালয়ও এইবাৰ আপোনাৰ যদিও তেওঁলোকে নেশ্যনেল দল বুলি ক'লেও এইটো নৰ্থ ইষ্টৰ ভিতৰতে আমাৰ কৰ্ণেল চামাক ডাঙৰ যিটো কি কয় আপোনাৰ সেইটো দল আছে চাংমাৰ ল'ৰাটো গতিকে সেইটো এটা আছে ত্ৰিপুৰাৰ মানে আঞ্চলিক ৰাজনীতিক দলটো ইমান
দুৰ্বল নহয় তেওঁলোকে ন ডাউট জিকিব নোৱাৰিলেও এটা ভূমিকা সেইদিনাটো বহুত ডাঙৰ সমাৱেশো পাইছে আগৰ পৰাই তেওঁলোকে লৈ অসমত আপুনি এই ধৰক জাতীয়তাবাদী শক্তি জাতীয় সংগঠন অসম গণ পৰিষদ এইবিলাকৰ লগত আপুনি এটা আলোচনা এটা পাতনি বা আলোচনা এটা আৰম্ভ কৰাটো জৰুৰী বুলি নাভাবে নে অলৰেডিটো আমাৰ এতিয়া ভাল সম্পৰ্ক আছে এজিপিৰ লগতো মাজে সময়ে আমি কথা পাতিছোঁ কিন্তু ন ডাউট এতিয়া আমি তেনেকুৱা ধৰণৰ বিশেষ আঞ্চলিকতাবাদী চিন্তাধাৰাৰে অকল আঞ্চলিকতাবাদী দলক লৈ কাম কৰাৰ কথাটো এতিয়ালৈকে আৰম্ভ হোৱা নাই বা আমি এনেকুৱা ভৱিষ্যত কেনেকুৱা আঞ্চলিকতাবাদৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল বহুত ভাল ভৱিষ্যতটো মইতো ভাবোঁ আমাৰ যিখিনি নেতা চব ঠিক ঠাক থাকে তো গোটেই নৰ্থ ইষ্টখন আঞ্চলিকতাবাদী যিখিনি দল আছে একগ্ৰুপ হৈ গ'লে আমি কমিও কি মানুহক বুজাব পৰা নাই নেকি 10-15 জন আমি মানে এমপি ইজিলি গ্ৰুপ এটা বনাই পেলাই জিকাব পাৰে য'ত আমাৰ 4-5 জন আজি বিধানসভাতো আপোনালোক একলগ হ'লে এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে নিশ্চয়কৈ ডাঙৰ ভূমিকা পালন কৰিও আছোঁ আমি নহয় তাতকৈ দৰকাৰ হ'লে মই কি ইংগিত দিছোঁ আপুনি ৰাজনীতিবিদ নহয় এতিয়াও আমাৰ ভূমিকা এজিপি আৰু বিপিএফৰ ভূমিকা এতিয়াও ষ্ট্ৰঙে আছে এতিয়াও ঠিকেই আছে ব্যক্তিগত কথা দুটামান সুধিব খুজিছোঁ যে আপোনাৰ বাক্সাত জন্মগ্ৰহণ আপোনাৰ হয় জিলাত আৰু আপুনি পঢ়া শুনা ক'ত কৰিলে মই নাওকাটা মিলন হায়াৰ ছেকেণ্ডাৰী স্কুল আছিলে আৰু গাঁওখনৰ প্ৰাইমাৰী স্কুল আছিলে 5 নং চপুৰ LP স্কুল তাৰপিছত কলেজ মই কোকৰাঝাৰ কলেজত পঢ়িছিলে তাৰপিছত আপুনি 2008 পৰা 14লৈ প্ৰথমবাৰ ৰাজ্যসভাৰ সাংসদ হয় তাৰপিছত আকৌ দ্বিতীয়বাৰ তৃতীয়বাৰ আপুনি লোকসভা নে ৰাজ্যসভা এইটো আমাৰ পাৰ্টিয়ে ডিচিশ্যন ল'ব আচ্ছা আপুনি 3টা সন্তানৰ পঢ়া শুনাৰ দায়িত্ব লৈছে অন্য সন্তান এইটো আপোনাৰ 2টা সন্তানে কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছে নাই এটা না এইটো একচুৱেলি পঢ়া শুনাৰ দায়িত্ব বুলি নহয় এই 3টা বাচ্চাৰ হঠাৎ কৰি এটা এক্সিডেণ্টত মানে ঢুকাইছিলে মানে মাক আগতে দেউতা ঢুকাইছে 15 দিনমান টিভিত মই দেখি আছিলোঁ যে তেওঁলোকৰ কোনো ৰিলেটিভছ ওলোৱা নাছিলে আৰু এই বাচ্চাবিলাকৰ কি হ'ব তো অলপ মনটো বেয়া লাগিল আমি হাজবেণ্ড মোৰ ৱাইফৰ লগত আমি কথা পাতি ডিচাইড কৰিলোঁ এই বাচ্চাখিনি আমাৰ লগত মোৰ ওচৰত আমি ওচৰা-ওচৰি হয় গতিকে আমি ঘৰতে আনি তেওঁলোকক আপোনাৰ প্ৰেম বিবাহ দায়িত্ব ল'ম প্ৰেম বিবাহ আচ্ছা আপোনাৰ হাগ্ৰামা মহিলা আপোনাৰ দলৰ নেতা গতিকে তেওঁ এটা অভিযোগ আছে যে তেওঁ কোন দলৰ কোনো নেতাকে শক্তিশালী হোৱাটো নিবিচাৰে জনপ্ৰিয় হোৱাটো নিবিচাৰে আপুনি এতিয়া বেছ জনপ্ৰিয় আৰু শক্তিশালী কেতিয়াবা বিপদ আহিব নেকি আপোনাৰ না তেনেকুৱা বিপদ অহাটো কোনো কথা নাই আমাৰ পাৰ্টি মুক্তভাৱে হাগ্ৰামা ডাঙৰীয়ে চবকে এৰি দিছে চবে যেনেকৈ পাৰে গণতন্ত্ৰ আমাৰ পাৰ্টিৰ নিচিনা গণতন্ত্ৰ বেলেগৰ নাই আজি যদি হাগ্ৰামা ডাঙৰীয়া সেইটো যদি মানে কৰি নাহিলে হয় কণ্টিনিউৱাছলি আপুনি সেই পাৱাৰ নাহে গতিকে কোৱাত মানুহে বহুত ধৰণৰ আজি ছাকচেছটো কিহৰ কাৰণে অভিযোগ সঁচা নহয় তেওঁ ভালধৰণে নেতৃত্ব দিছে পাৰ্টিক আৰু আপোনাৰ ভূমিকা লৈ তেওঁ সুখীটো তেখেতে জানিব মই মোৰ যিখিনি দায়িত্ব পাৰ্টি নিশ্চয় কৈছে আমি যেনেকৈ সুধিছোঁ মোক আদৰণি জনাইছে মই সেইটোৱে জানিব খুজিছিলোঁ আপোনাৰ পৰা গতিকে আমি আপোনাক অসমীয়াৰ সংজ্ঞা লৈ হুলস্থুল লাগিছে ডক্টৰ প্ৰফুল্ল মহন্ত যিগৰাকী বিখ্যাত সমাজ বিজ্ঞানী তেখেত অসুস্থ এতিয়া তথাপিও লেখা মেলা কৰি আছে সেইদিনা তেওঁ আপোনাৰ প্ৰসংগটো তেওঁৱে আটাইতকৈ লিখিছে বড়ো জনগোষ্ঠীৰ ওপৰত অন্যান্য জনগোষ্ঠীৰ ওপৰত তেওঁ বহুদিন দীৰ্ঘদিন লেখা মেলা কৰিছে তেওঁ কিন্তু কৈছে যে আপুনি অসমীয়া কোন তাৰ সংজ্ঞা দাঙি ধৰিলে আপুনি কি তাৰ অৰ্থটো কি নহয় চোৱা অসমীয়াক লৈ ফালে আজি মানে আলোচনা চলি আছে ইভেন চৰকাৰৰ তাত কেবিনেট চাব কমিটি আছে যে অসমীয়া কোন সেইটো নিৰ্ণয় কৰিব লাগে গতিকে এই ক্ষেত্ৰত মই কৈছোঁ অসমীয়া দুটা আছে এটাটো হ'ল যিখিনি খিলঞ্জীয়া চবকে যদি লয় তেতিয়াহ'লে জনজাতিখিনি আৰু যাক আমি অসমীয়া কৈ আছোঁ যেনেকৈ আপুনি অজিত ভূঞা অসমীয়া হয় আপোনাক চবেই জানে আপুনি অসমীয়া আপোনাৰ নিজস্ব ভাষা কলা সংস্কৃতি চব আছে গতিকে আপুনি অকলে এটা অসমীয়া হয় আৰু এটা বাকী বড়ো মিচিং কিবা কিবি তেওঁলোকে যিখিনি আছে খিলঞ্জীয়া সেইটো লৈ অসমীয়া হ'ব আৰু অসমত আমাৰ যিখিনি বাসিন্দা ইয়াৰ এটাৰ পিছত এটা আহি আছে যে ট্ৰাইবেলবিলাক কেতিয়া আহিছিল এইটো বেলেগ আহোম আহিছিলে এইটো বেলেগ ইয়াৰ পিছত বাকীখিনি আহাখিনিক শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ যিটো আধ্যাত্মিক লগতে যি তেওঁ কলা সংস্কৃতি ভাষা চবক লৈ ফালে অসমখনত কাম কৰিলে আৰু তাক সকলোৱে ফ'ল' কৰি যিটো এটা সমাজ গঠন হ'ল এইটোৱে অৰিজিনেলি অসমীয়া তাৰপিছত ব্ৰিটিছ অহাৰ লগে লগে ইয়াত আপোনাৰ টি কোম্পানী হৈ গ'ল তাত আমাৰ টি ট্ৰাইবছ ভাইসকল আহি পালে ইয়াৰ পিছত ব্ৰিটিছ সাম্ৰাজ্যৰ লগত আমাৰ অসমখন তেওঁলোকে চামিল কৰি ল'লে বেপাৰ বাণিজ্যৰ নামত আমাৰ মানে কি কয় আজি ব্যৱসায়ী মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি গোটেইবিলাক আহিল আমাৰ ইণ্ডাষ্ট্ৰী হ'ল বিহাৰী ভাইসকল অসমীয়া কোনে সংজ্ঞা মানে বৰ ডাঙৰ কথা নহয় বুলি ভাবে ডাঙৰ কথা চবেই জানে অসমীয়া কোন মইতো মানে আজিলৈকে এনেকুৱা নাভাবোঁ যে অসমীয়া কোনোবাই আজিও নাজানে চিনি নাপায় অসমীয়া কোন চবেই জানে আচ্ছা আমাৰ এতিয়া সময় শেষ হৈ আহিছে বহুত কথা আছিল যদিও আগন্তুক লোকসভা নিৰ্বাচনত আপোনাৰ দলৰ স্থিতি কি হ'ব
আমাৰ দলৰ স্থিতি ষ্ট্ৰং হ'ব, আগতকৈও আৰু বেছি ষ্ট্ৰং হ'ব। মিত্ৰতা কি হ'ব? মিত্ৰতা থাকিব, মিত্ৰতাটো আছেই, মিত্ৰতা থাকিব। গতিকে আমি মিত্ৰতাখিনি সহযোগ কৰিম আৰু আমাৰ যিখিনি কেণ্ডিডেট আমি প্ৰাৰ্থী থিয় কৰাম এইখিনিতো আমি মজবুত কৰি লাগম আৰু তেওঁলোকেও আমাক সহায় কৰিব। গতিকে মই ভাবোঁ একো সমস্যা হ'ব। কেইখনত প্ৰাৰ্থী দিব আপোনালোকে লোকসভাৰ? লোকসভাত আমি এতিয়ালৈকে মানে ডিচাইড কৰা নাই ফুললি। আমাৰতো দুটাই হয় দিলেও, মানে আপোনাৰ মংগলদৈ আৰু কোকৰাঝাৰ, আৰু বাকী আজিলৈকে আমি দিয়াৰ কথাটো ভবা নাই, যিহেতু আমাৰ ষ্টেট মানে পাৰ্টি। দৈমাৰী ডাঙৰীয়া, আমি বহু কথাই পাতিলোঁ, কিন্তু তথাপিও শেষ নহ'ল। এইবোৰ থাকিবই, আমি বিভিন্ন সময়ত লগ পাতিম। গতিকে আপুনি ব্যস্ততাৰ মাজত আজি আপুনি বহুত দূৰৰ পৰা আহিছে, আহি ইয়াত উপস্থিত হ'ল, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আকৌ লগ পোৱাৰ আপোনালৈও ধন্যবাদ আৰু সকলো আমাৰ কৰ্মকৰ্তালৈও ধন্যবাদ।